আৰম্ভণিতে আমাৰ ND24 চেনেলক আমি ধন্যবাদ জনাইছোঁ। দেশটো গভৰ্ণ কৰিবলৈ এডমিনিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আইনটো লাগিব, লটো লাগিব। ল মতেহে চলায়। ল যদি ফ'ল' নকৰে তেতিয়াহ'লে এডমিনিষ্ট্ৰেশ্যনটো ভাল হ'ব নোৱাৰে কেতিয়াও। আৰু ল ফ'ল' কৰিবলৈ আমাৰ 6 শিডিউল মতে অট'নমাছ কাউন্সিল আমাক দিলে, আৰু সেই লটো অট'নমাছ বুলি কৈছে যেতিয়া, নিজস্ব বুলি কৈছে যেতিয়া, আমি নিজেহে বনাব লাগিছিল। ফাণ্ডামেণ্টেল ল এটা আছে, 6 শিডিউল paragraph 2 sub paragraph 7 মতে ল বনাবই লাগিব। সেই ল যদি নবনায় তেতিয়াহ'লে আমাৰ কাউন্সিলটো আমাৰ নিজৰ কাউন্সিল হ'ব নোৱাৰে। লোকে তাত পাৰ্ট প্লে কৰিব বেক ছাইডৰ পৰা। আৰু এতিয়ালৈকে প্ৰথম চনৰ পৰা এতিয়ালৈকে বেক ছাইডৰ পৰা, পিছফালৰ পৰা অন্য মানুহে পাৱাৰটো প্লে কৰে। সেইকাৰণে আমাৰ মানুহ নামখিনি অট'নমাছ বুলি কৈছে, কিন্তু অট'নমাছ নহ'ল। কোনো পাৰ্টিকে আমি ব্লেম কৰিবলৈ ইচ্ছা নকৰোঁ আৰু নালাগে আচলতে। কাৰণ এইটো কেনেকৈ হৈছে প্ৰথমৰ পৰা, ফৰ এক্সাম্পল মাটিৰ ল, আমাৰ নিজৰ মাটিৰ ল আছে, লেণ্ড এণ্ড ৰেভিনিউ ল, সেইটো ল'ব লাগে বুলি আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলি ডিবেটত লিখা আছে। 6 শিডিউলত সেইটো কৰিব লাগে। কিন্তু 1953 21 জুলাই আমি আমাৰ নিজৰ লটো পেলাই কাউন্সিল বুলি আকৌ ব্লেম কৰিব নোৱাৰে। তাত কাউন্সিলক কোনোবা কিবা কৰিছে, আছাম গভৰ্ণমেণ্টে কৰিছে, কাউন্সিল নহয়, আছাম গভৰ্ণমেণ্টে কৰিছিল। আছাম গভৰ্ণমেণ্টে ইম্প'জ কৰিলে আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন। আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন ইম্প'জ কৰি আমাৰ চিফ ছেক্ৰেটাৰী SK দত্তই চহী কৰিছিল। যদি আমি নিজস্ব অট'নমাছ বুলি হয় তেতিয়াহ'লে আমাৰ চেয়াৰমেন অফ দ্য কাউন্সিলে চহী কৰিব লাগে। সেইটো নহ'ল। তাৰমানে আছামৰ পৰা ইম্প'জ কৰিলে, তাৰমানে আমাৰ অট'নমিটো নাইকিয়া কৰি দিলে সেইদিনাৰ পৰা। সেইকাৰণে যিমান আমাৰ মাটি পাট্টা পোৱা হৈছে, আমাৰ ট্ৰেডিশ্যনেল ছিষ্টেম এডমিনিষ্ট্ৰেশ্যন মতে পাট্টা যিমান পোৱা হৈছে, এই 1953 জুলাই 21ত গোটেইখিনি কেঞ্চেল কৰিলে। আৰু আমাৰ ট্ৰাইবেলসকলক কাৰ্বি, কুকি, ডিমাচা, গাৰো, খাচী, শ্যাম, মাৰ, মিজো চবকে আমাক লেণ্ডলেছ কৰি থৈ দিলে, পাট্টা নাইকিয়া কৰি থৈ দিলে। আমি যিটো মাটিত শ চেঞ্চুৰী পৰা বহি আছোঁ, সেইটো বোলে আমাৰ মাটি নহয় বুলি ডিক্লেয়াৰ কৰি দিলে আইন। সেই আছামৰ আইন, আমাৰ আইন নহয়। সেইটো নম্বৰ 1। আৰু এইবিলাক কথা ক'লে আকৌ বহুত আছে। এতিয়া এইটো কাৰণতে আমি দুখীয়া কৰাটো মাত্ৰ বিজেপিয়ে কৰা নাই, কৰি আছে প্ৰথমৰ পৰা। কংগ্ৰেছ সময়তো কৰিছে, আমি কংগ্ৰেছো ব্লেম নকৰোঁ, বিজেপিকো ব্লেম নকৰোঁ। কিন্তু ছাকচেছিভ গভৰ্ণমেণ্ট সময়তে আমাৰ নিজৰ অট'নমাছ পাৱাৰটো ব্যৱহাৰ কৰিবলৈ নিদি ইম্প'জ কৰে, তাৰ পৰা বেকডোৰেৰে চলায়। আমাৰ নেশ্যনেল পাৰ্টি হাই কমাণ্ড বুলি পেলাই সেইটো চলায়। তেওঁলোকে যদি এইটো তুমি নল'লে তোমাৰ ছিটটো নাপাব দেই, এইটো টিকেটটো নাপাব দেই, এইটো বুলি পেলাই সেইটো লৈ পেলাই আমাৰ ডেমক্ৰেচিটো উল্টা কৰি থৈ দিছে। সেইকাৰণে আমি দুখীয়া হৈছোঁ। এতিয়া 1951ত আমাৰ ট্ৰাইবেল পপুলেশ্যন টোটেল 96% 1951, আৰু নন ট্ৰাইবেল 4%। এতিয়া 2011ত
আমাৰ ট্ৰাইবেল পপুলেশ্যন 55% আৰু নন ট্ৰাইবেল 45% ইনক্ৰিজ কৰিলে তাৰ ওপৰতে NRCত যিবিলাক নাম নাই 1,60,000 ইয়াত বাংলাদেশৰ মানুহ আছে সেইবিলাক এড কৰিলে যোগ দিলে আমাৰ ট্ৰাইবেল পপুলেশ্যন এতিয়া 47% মান আছে এতিয়া as per law of natural justice মতে যদি 6 scheduled কোৱা হৈছে paragraph 1 paragraph 20 কোৱা হৈছে এইটো ট্ৰাইবেল এৰিয়া বুলি যদি ট্ৰাইবেল এৰিয়া হ'ব লাগে তেতিয়াহ'লে মিনিমাম 51% থাকিব লাগে এতিয়া 47% তাৰমানে ট্ৰাইবেল এৰিয়া নহ'ল এতিয়া কোনে কৰিলে এইটো আমাৰ কাউন্সিলে কৰিছে নে নহয় কাউন্সিলক পিছফালৰ পৰা লগাই পেলাই টানি টানি কিবা ইন্ধন যোগাই এইটো আমাক এনেকা কৰি থৈ দিলে যেহেতু শাসক পক্ষৰ প্ৰতিনিধি আছে বিজেপিৰ প্ৰতিনিধি আছে মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ তেখেতে যিখিনি কথা কৈছে তাৰ যথেষ্টখিনি কথা আমি জানো বা বুজি পাওঁ কাৰণ ইয়াৰ পূৰ্বেও এনে বহু গণতান্ত্ৰিক আন্দোলনেই হওক সহস্ৰ সংগ্ৰামৰ পৰিৱেশটো আমি দেখিছোঁ কিন্তু এতিয়া এই পৰিৱেশটো নোহোৱা হৈছে সেইটো কথা বেলেগ কিন্তু তাৰ লগে লগে আপোনালোকে কি দিছে যদি কওঁ যে আপোনালোকৰ আটাইকেইগৰাকী বিধায়ক আপোনালোকৰ বিধায়কসকলে চৰকাৰৰ পৰা কি আঁচনি আনিবলৈ সক্ষম হৈছে এক দ্বিতীয় কথাটো হ'ল পৰিষদখন অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পৰিষদখনৰ ভূমিকা কি এই ক্ষেত্ৰত কাৰণ বিভিন্ন সময়ত আমি শুনো যে ইয়াত স্বজন প্ৰীতিৰ প্ৰসংগ আছে দুৰ্নীতি কেলেংকাৰীৰ প্ৰসংগবোৰ উত্থাপন হয় কিন্তু তাৰ মাজতো এটা প্ৰশ্ন আমি নিশ্চয় কৰিব লাগিব যে পৰিষদখনৰ পৰা ৰাইজে কি পাইছে বা বিজেপিৰ পৰা ৰাইজে কি পাইছে কাৰণ যি চৰকাৰ থাকে কেন্দ্ৰত হওক বা ৰাজ্যত হওক তাত পৰিষদে তেনেধৰণেই সঁহাৰিটো আগবঢ়ায় পৰিষদৰ সদস্যসকলেও সেই দলত থাকিবলৈ ভাল পায় বা ৰাইজেও তেনেধৰণৰ এখন পৰিষদ নিৰ্বাচন কৰিবলৈ ভাল পায় বুলি এটা অনুভৱ কৰিব পাৰি মই সেইকাৰণে আপোনাক সুধিছোঁ যে আপোনালোকে শাসক পক্ষই কি দিছে কাৰ্বি আংলংবাসীক আজিৰ তাৰিখত নতুন কি দিছে মই পোনপ্ৰথমে পূব কাৰ্বি আংলং জিলা বিজেপি কমিটিৰ তৰফৰ পৰা আপোনালোকৰ চেনেলক ধন্যবাদ দিছোঁ আমাক এই মঞ্চত আপোনালোকে আমন্ত্ৰিত কৰি অনাৰ বাবে আৰু মোৰ সতীৰ্থ পেনেলিষ্টসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অলৰেডি ইতিমধ্যে তেখেতসকলে খুব সম্ভৱ মানে আকাৰে ইংগিতেৰে আমাক সমৰ্থন কৰাৰ নিচিনা মই অনুভৱ কৰিছোঁ আৰু ভাষাটো তেনেকেই যেন লাগিছে সেইকাৰণে মই খুব ভাল পাইছোঁ আৰু এই মঞ্চৰ লগতে যিসকল দৰ্শক হিচাপে আৰু উপস্থিত আছে সকলোৱে মানে প্ৰট'কল মানে চাইলেণ্ট প্ৰট'কল অৰ্থাৎ যিখিনি যেনেকৈ মানিব লাগে আমি কৰিছোঁ আমি ইয়াত লজিকেল ডিবেটহে কৰিবলৈ আহিছোঁ কাজিয়া পেচাল কৰিবলৈ নহয় সেইকাৰণে খুব ভাল লাগিছে আজি এটমছফিয়াৰটো মানে বহুত প্লিজেণ্ট সেইকাৰণে খুব সুখী এই ধৰণে থকাটো কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ইষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বিজেপি কমিটিয়ে সেইকাৰণে পুনৰবাৰ আকৌ আপোনালোকক ধন্যবাদ দিছোঁ এইখিনি আপোনালোকে মেইনটেইন কৰিব পৰাৰ বাবে আৰু মই এইটো ক'ব বিচাৰিছোঁ মই তেখেতসকলে যিখিনি কথা কৈছে চাৰিজনৰ উত্তৰটো দিব বিচাৰিছোঁ পাৰিমনে হয় পাৰিব তাৰমানে যিমান পাৰি টু দি পইণ্ট ক'ম KSCৰ প্ৰেচিডেণ্ট তেৰণ ডাঙৰীয়াই কৈছে যে ইয়াত মানে পাৰ্মানেণ্ট আৰু টেম্পৰেৰী ডেভেলপমেণ্টৰ কথা কৈছে বিজেপি চৰকাৰে মানে মোদী চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ তাৰ আগত সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ডক্টৰ তুলিৰাম ৰংহাং নেতৃত্বাধীন যিটো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ চৰকাৰ এই তিনিখন চৰকাৰে কিন্তু যিখিনি বিকাশৰ কাম কৰি আহিছে ডেভেলপমেণ্টৰ কাম কৰিছে মানে টেম্পৰেৰী ডেভেলপমেণ্টটো কৰা নাই যিখিনি কৰিছে ডিউৰেবল এছেট হিচাপে গঢ়িছে আজি তেখেতসকলে হয়তো আমাৰ যিটো হিন্দীত কয় কমিয়াত খুবিয়া আৰু কমিয়াত দুই ধৰণে চালে মানে যদি চাই সামগ্ৰিকভাৱে যদি চাই বিগত যিখিনি চৰকাৰ হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত সেই চৰকাৰবোৰতকৈ কিন্তু তুলনামূলকভাৱে কম্পেৰেটিভলি বিজেপি চৰকাৰ তুলিৰাম ৰংহাঙৰ দিনত আমাৰ ইয়াত ডেভেলপমেণ্টটো মানে ডিউৰেবল এছেট যিখিনি গঢ়িব পাৰিছে চাব পাৰে এতিয়া ইতিমধ্যে আগত যিখিনি য'ত ৰাস্তা নাছিলে যাব পাৰে আজি 10 বছৰৰ আগত আপোনালোকে যদি আহিলেহেঁতেন আৰু এতিয়া য'ত সেই ঠাইত যদি আপোনালোকে গ'লেহেঁতেন তেতিয়া আপোনালোকে নিজে চেনেলসকলেও গম পাব এতিয়া পশ্চিম কাৰ্বি আংলঙৰ আৰু ইষ্ট কাৰ্বি আংলঙৰ যিখিনি কৰিডৰ হাওৰাঘাট তিনিআলিৰ পৰা হামৰেনালৈকে যিটো কৰিডৰ সেইখিনিও এতিয়া বনাব সেইটো কি ডেভেলপমেণ্ট হয় এইটো কি টেম্পৰেৰী নেকি আৰু 1951 কাৰ্বি আংলং অট'নমাছ কাউন্সিল হোৱাৰ পৰা এই বিজেপি তুলিৰাম ৰংহাং CM হোৱাৰ আগলৈকে বৰপুং তাৰাপুঙত কোনজন নেতাই তাত ভৰিৰ খোজ পেলাইছে তাত ডেভেলপমেণ্ট দিয়াটো বহুত দূৰৰ কথা মুখেৰে ক'লে নহ'ব যুক্তিটোহে দিব লাগে সেইকাৰণে মই কৈছোঁ বিজেপি চৰকাৰে টেম্পৰেৰী কাম নকৰে
আৰু দেশী আজি ধৰি লওক নিউ এডুকেশ্যন পলিচি আনিছে নিজৰ মাতৃভাষাৰ জৰিয়তে লৱাৰ আপ টু ক্লাছ 5লৈকে শিকিবলৈ সুবিধা পাব নিজৰ মাতৃভাষাটো প্ৰমোট কৰিব সকলোৱে পাৰিব সেইটো কি টেম্পৰেৰী ডেভেলপমেণ্ট নেকি সেইটো কওক ঠিক তেনেকৈ এতিয়া আমাৰ ডেৰা ছাৰসকলে ডাঙৰীয়াসকলে যেতিয়া চুক্তি কৰিছে সেই চুক্তিৰ জৰিয়তে সৈনিক স্কুল আহিছে মানজাত ভেটেনেৰী কলেজ হ'ব সেইফালে কি বুলি কয় এইটো ফৰেষ্ট ট্ৰেইনিং কলেজ হ'ব আৰু এইফালে ৱেষ্ট কাৰ্বি আংলঙতো ৰেলৱে পাব ৰেলৱে মানে ষ্টেচন পাব এইখিনি কি মানে টেম্পৰেৰী ডেভেলপমেণ্ট নেকি নহয় বিজেপি চৰকাৰে যিখিনি কৰে এইটো টেম্পৰেৰী কাম এই কেঁচা কাম নকৰে মানে পকা কাম কৰে কেঁচা কাম নকৰে অৰ্থাৎ বিজেপিৰ যিখিনি সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস সব বিজেপি সকলৰ লগত আছে সবকা বিশ্বাস পাইছে নে নাই কথাটো শুনক সকলোৰে বিশ্বাসটো পাইছে নে নাই পাইছো কাৰণে যোৱা কাউন্সিল ইলেকশ্যনৰ 26 কিয় জিকিছে বিশ্বাসটো আমাৰ বিশ্বাস আমাক বিশ্বাস কৰিছে ৰাইজৰ বিশ্বাস আমি জিকিব পাৰিছো এইকাৰণে 26টাৰ ভিতৰত 26টা আমি জিকিব পাৰিছো ঠিক তেনেকৈ টাউন কমিটি লেম্প যিমান ইলেকশ্যন হৈছে 99.99% আমি জিকি আহিছো এইটো কি বিশ্বাস আমাক বিশ্বাসত লোৱা নাই নেকি ৰাইজে লৈছে সেইকাৰণে আমি জিকিছো সেই কথাটো ক'ব লাগিব আৰু সব কাছা আৰু সামাজিক ন্যায় বিজেপিয়ে সামাজিক ন্যায়ৰ ক্ষেত্ৰত কোনো জনগোষ্ঠী কোনো ধৰ্মৰ জনগোষ্ঠীক কেতিয়াও মানে কি বঞ্চিত কৰা নাই আজি সামাজিক ন্যায় বুলি ক'লে উদাহৰণ হিচাপে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টটো চাওকচোন আপোনালোকে যিসকল মানে দিব্যাংগসকলৰ কাৰণে যিটো দিছে আৰু অৰুণোদয় স্কিম পাৰ্টি চাই পেলাইতো দিয়া নাই নহয় যিসকলে এপ্লাই কৰিছে যিসকল পোৱাৰ যোগ্য সকলোৱে পাইছে মুছলিম পাইছে খ্ৰীষ্টান মানুহ পাইছে হিন্দুৱে পাইছে কি কাৰোবাক বঞ্চিত কৰিছে নেকি নাই কৰা মানে সমবিকাশ হ'ব লাগে সেইটো হ'ল আৰু চব কাপ বিশ্বাসটো জিকিব পাৰিছোঁ আমি আৰু প্ৰয়াস সকলোক লৈ আমি কালেক্টিভলি আমি চেষ্টা কৰোঁ প্ৰয়াস মানে আমি চেষ্টা কৰি আহিছোঁ আৰু ফাংচু ডাঙৰীয়াই কৈছে অট'নমাছ ষ্টেটৰ যিটো ইছ্যু পলিটিকেল ইছ্যু কাহানী যুগৰ পৰা বহুত দিনৰ পৰাতো চলি আহিছে মইতো কাঞ্চাছ নিকমসকলে দিল্লী যায় মই বিজেপি হৈ সদায় গৈছোঁ তাত বক্তব্যও ৰাখোঁ যন্তৰ মন্তৰত যিসকলে তাত যোৱা নাই কিন্তু বেলেগ ধৰণে ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত কোৱা আৰু লিখাটো এইটো ঠিক নহয় আমি কিয় ছাকচেছ হোৱা নাই আমাৰ মাজতে একতাৰ অভাৱ আমি কৰিব গ'লে কোনোবাই পলিটিকেল কনচিডাৰেশ্যন খুব সম্ভৱ থাকিব পাৰে কিবা ক'ব এনেকুৱা হ'ব নালাগিছিল এইবোৰ হোৱাৰ কাৰণে আজিলৈকে আমাৰ এই ৰাজনৈতিক ইছ্যু যিটো 244 এই ইমপ্লিমেণ্টেশ্যনটো হোৱা নাই কিন্তু হ'ব ঠিক আছে মই এইটো বিশ্বাস কৰোঁ এইটো হ'ব আৰু লগতে আমাৰ যে গাথা ডাঙৰীয়াও কৈছে কিন্তু তেখেতসকলৰ এটা কথা মই ক'ব বিচাৰিছোঁ যে তেখেতসকলে যিমান পাৰ্টি প্ৰগ্ৰেম ৰাখিছে পাৰ্টিৰ প্ৰগ্ৰেমৰ নাম তেখেতসকলে খালি কৈছে যে এই কি বুলি কয় 6 শিডিউল এৱেয়াৰনেছ প্ৰগ্ৰেম কিন্তু যেহেতু পলিটিকেল পাৰ্টিয়ে কিন্তু এৱেয়াৰ কৰা নাই এইটো পলিটিকেল মিটিংহে কৰিছে সেইকাৰণে মিটিঙৰ নামটো সলাই দিলে কিছু মডিফাই কৰিলে ভাল হ'ব বুলি মই অকল কিছু মানে পৰামৰ্শ হিচাপে দিছোঁ আৰু পলিটিকেল পাৰ্টি হিচাপে কাম কৰিব লাগে সামাজিক সংগঠনৰ নিচিনা কাম কৰিলে ঠিক নহয় পলিটিকেল পাৰ্টিৰ নেচাৰটো ৰিফ্লেক্ট কৰিব লাগে ৰাইজৰ আগত আৰু মুখখন আছে বুলি যি টি ছ'চিয়েল মিডিয়াত যাহা তাহা ভাষা লিখা দেখিছোঁ এইটো আমি মেইনটেইন কৰিব লাগে আমি সভ্য সমাজৰ হয় CPIML হওক APSRC হওক কংগ্ৰেছ হওক বিজেপি হওক আমি সভ্য সমাজৰ we are from civilized society so what we say what we write in social media platform should be very civilized ধন্যবাদ our culture should be very ধন্যবাদ মই ৰাইজৰ কাষলৈ যাওঁ অকণমান মই কংগ্ৰেছৰ কোনোবা মই আহিম আপোনাৰ কংগ্ৰেছৰ এগৰাকী মই ৰাজনৈতিক দলৰ ফালৰ পৰা যিহেতু কংগ্ৰেছক পাইছোঁ গতিকে কংগ্ৰেছৰ হয় আপুনি ক'ব পাৰে আপোনাৰ পৰিচয়টো দিব মই ৰেঞ্চিং পে মই প্ৰাক্তন কাৰ্যবাহী সদস্য কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ হওঁ এতিয়া অলপতে ৰংপি ডাঙৰীয়াই যিবিলাক দাবী কৰিলে সেইটো একেচাতে মই নস্যাৎ কৰিছোঁ সম্পূৰ্ণ ভুল তথ্য তেখেতে দিছে কি ভুল তথ্য দিছে মানে আজি দিছপুৰত বহি থকা আমাৰ শৰ্মা হাজৰিকাসকলে কাৰ্বি আংলংখনক অসমৰ অংগ বুলি কেতিয়াও গণ্য কৰিব নিবিচাৰে তাৰ উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ মেঘালয় আৰু কাৰ্বি আংলঙৰ সীমান্তত যিটো অৱস্থা হৈ গৈছিলে তাত তেতিয়া মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি তাত পুলিচ প্ৰশাসন ব্যৱস্থা কৰি দিব নোৱাৰোঁ সীমা সুৰক্ষাৰ কাৰণে আমি পুলিচৰ ব্যৱস্থা কৰি দিব নোৱাৰোঁ তেখেতে তেনেকৈ ক'লে
কাৰ্বি আংলং উপলঙা কৰি ক'লে যে কাৰ্বি আংলং অট'নমাছ ষ্টেট নহয়, স্পেচিয়েল ষ্টেট, তেনে উপলঙা কৰি তেখেতে ক'লে। আৰু এইটো কৰিছে যে আজিলৈকে, আজিৰ তাৰিখলৈকে যিবিলাক অফিচ মেমৰেণ্ডাম হৈছে, সেইটো অন্তিমটো অফিচ মেমৰেণ্ডাম হৈছে 1995 চন। 1995 চনত যিটো অফিচ মেমৰেণ্ডাম হৈছিলে, 1996 চনত সেইটো কাৰেকশ্যন কৰা হৈছিলে। তাত যিটো এগ্ৰিড যিটো কথা আছিলে, যিটো চুক্তি মানা বিষয়বিলাক আছিলে যে 30টা বিভাগ কাৰ্বি আংলং অট'নমাছ কাউন্সিলক দিয়া হ'ব। আৰু সেই অনুপাতে 1995 চনৰ 12 এপ্ৰিল তাৰিখে অসম বিধানসভাত সৰ্বসন্মতিক্ৰমে এটা সিদ্ধান্ত লৈছিল যে এই 30টা বিভাগৰ ওপৰত যিটো এক্সিকিউটিভ পাৱাৰ, সেই এক্সিকিউটিভ পাৱাৰ কাৰ্বি আংলঙে মানে এক্সাৰচাইজ কৰিব। আৰু সেই একেটা বছৰতে সংবিধানখন সংশোধন কৰি ষ্টেট লিষ্টৰ কিছু বিষয় আৰু কনকাৰেণ্ট লিষ্টৰ কিছু বিষয় সংবিধানত সন্নিৱিষ্ট কৰা হৈছিলে। সেই অনুপাতে কাৰ্বি আংলং সেই বিভাগবিলাকৰ মুৰব্বী হিচাপে হয়। আৰু তেনেকৈ হেৰি কৰা হৈছে যে এই প্ৰতিটো বিভাগত যে উদাহৰণস্বৰূপে যদি এডুকেশ্যন হয়, এডুকেশ্যন ডিপাৰ্টমেণ্টত তেওঁলোকে ডাইৰেক্টৰ নিদিয়ে, কিন্তু এডিশ্যনেল ডাইৰেক্টৰ দিব। সেই এডিশ্যনেল ডাইৰেক্টৰৰ যিখিনি ক্ষমতা, এক্সিকিউটিভ পাৱাৰ, ফিনেন্সিয়েল পাৱাৰ, টেকনিকেল পাৱাৰ, গোটেইবিলাক দি কাৰ্বি আংলঙত ইয়াত তেওঁ HOD মানে হেড অফ ডিপাৰ্টমেণ্টৰ ভূমিকা পালন কৰিব লাগে। কিন্তু সেইটো নকৰিলে। কোনটো বিভাগ আছে য'ত মানে ফুল ফ্লেজত ইয়াত পাৱাৰ দিয়া হৈছে? যিটো চুক্তি অনুযায়ী 12 এপ্ৰিল 1995, 1995 চনৰ 12 এপ্ৰিল তাৰিখে অধম বিধানসভাত যিখন সিদ্ধান্ত লোৱা হ'ল, সেই সিদ্ধান্তৰ মৰ্মেৰে যিটো এক্সিকিউটিভ পাৱাৰ কাৰ্বি আংলঙে এক্সাৰচাইজ কৰিব লাগে, আজি অসম চৰকাৰে সেইটো দিছেনে? দিয়া নাই, কাহানিও দিয়া নাই। বৰঞ্চ তেওঁলোকে কৰিছে কি, যোৱা 2021 চনত অসম চৰকাৰে কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যন, আজি কাৰ্বি আংলঙে পিয়ন চকীদাৰ যিটো চাকৰি, সেই পিয়ন চকীদাৰ চাকৰিও কাৰ্বি আংলং অট'নমাছ কাউন্সিলে দিব নোৱাৰে। তাৰ কাৰণে অসম চৰকাৰে এই আইন প্ৰণয়ন কৰি, মই দেখিছিলোঁ যে হামৰেনৰ ডেপুটি কমিশ্যনাৰে এখন 144 CRPC জাৰি কৰিছিলে, যিদিনাখন ইণ্টাৰভিউ অনুষ্ঠিত কৰিছিলে। ইণ্টাৰনেট গোটেই বন্ধ কৰি দিছিলে যাতে কোনো ডিষ্টাৰ্ব কৰিব নোৱাৰে। তেনেধৰণে অনুষ্ঠিত কৰি পেলাই পিয়ন চকীদাৰ চাকৰি পৰ্যন্ত অসম চৰকাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা অধিকাৰ কাঢ়ি লৈ গৈছে। ইয়াৰ উপৰি মই ক'ব বিচাৰিছোঁ, আজি যিবিলাক এই 30টা যিখিনি বিভাগ আছে, এই 30টা বিভাগত কিন্তু অসম চৰকাৰে আওপকাৰে গোটেই হস্তক্ষেপ কৰি আছে। উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ, PWDত কি হৈ আছে? PWDৰ গোটেই ডাঙৰ ডাঙৰ ঠিকা ঠুকুলিবিলাক দিছপুৰৰ পৰা ইয়াত নিবিদা গ্ৰহণ কৰে। ৰাজ্য চৰকাৰে সেই কামবিলাক বিতৰণ কৰে, কাক দিয়ে ৰাজ্য চৰকাৰৰ কথা। আজি যিটো অফিচ মেমৰেণ্ডাম যিটো উল্লেখ আছে, সেই উল্লেখৰ মতে যিমানবিলাক চেণ্ট্ৰেলি স্পনচৰ্ড স্কিম, চেণ্ট্ৰেল ছেক্টৰ স্কিম, এক্সটাৰ্নেলি ফাণ্ডেড স্কিম, NEC স্কিম, এই গোটেই স্কিমবিলাক মানে ভাৰত চৰকাৰে যেনেধৰণে ধন আবণ্টন দিয়ে আৰু যেনেধৰণে গাইডলাইন দিয়ে, সেই গাইডলাইন আৰু ধনখিনি কাৰ্বি আংলং অট'নমাছ কাউন্সিলক মোকলাই দিব লাগে আৰু কাৰ্বি আংলঙে সেই আঁচনিবিলাক ৰূপায়ণ কৰিব লাগে। কিন্তু আজি দিয়া নাই। উদাহৰণস্বৰূপে SSA গুৱাহাটীৰ পৰাই গোটেই হেৰি কৰে। উদাহৰণস্বৰূপে মই এই ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ কথা কৈছোঁ, নেশ্যনেল লাইফ ষ্টক মিছন দি আছে, য'ত মানে হিতাধিকাৰীয়ে যদি গাহৰি পালন কৰে, যদি ছাগলী পালন কৰে, যদি মুৰ্গী পালন কৰে, তেতিয়াহ'লে লাখে লাখে ৰাজকীয় যিটো অনুদান, সেই অনুদানবিলাক দিয়া হয়। কিন্তু কাৰ্বি আংলঙৰ কোনগৰাকী ব্যক্তিয়ে পাইছে? কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ। কিন্তু যদি মই বঞ্চনাৰ এই ইতিহাস, যদি আপুনি এইখিনি বঞ্চনা বুলিয়ে কয় বা হস্তক্ষেপ বুলিয়ে কয়, যি বুলিয়ে নকয়, এই বঞ্চনাৰ ইতিহাসখনতো আজিৰ নহয়, এই ইতিহাসটো দীঘলীয়া ইতিহাস হ'ব। আৰু য'ত মই ক'বই লাগিব যে কংগ্ৰেছেও তাৰ এটা ভাগ নিশ্চয় দায়িত্ব মূৰ পাতি ল'ব লাগিব। নিশ্চয়। বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছেও মূৰ পাতি ল'ব লাগিব। নিশ্চয়। ভুল হৈছে, ভুল কংগ্ৰেছৰ ফালৰ পৰা হৈছে, ভুল বিজেপিৰ ফালৰ পৰা হৈছে। ভুলটো কংগ্ৰেছ আৰু বিজেপিৰ বুলি মই ক'ব বিচৰা নাই, ভুল হৈছে অসম চৰকাৰৰ।
অসম চৰকাৰে কাৰ্বি আংলং কিয় অৱজ্ঞা কৰে, কিয় প্ৰতাৰণা কৰে, কাৰ্বি আংলংখনক কিয় তেওঁলোকে লুণ্ঠনৰ এটা বজাৰ হিচাপে মানি লয়? আজিও সেই পৰ্যায়তে আছে বুলি ভাবে সেই নেকি? পৰ্যায়তে আছে। আজি মই আপোনাক কৈছোঁ যে কাৰ্বি আংলঙত যিবিলাক বিভাগ আছে, ধৰি লওক আপোনাৰ এতিয়া নেশ্যনেল কি বুলি কয় ইডেবল অইল মিছন, নেশ্যনেল লাইফ ষ্টক মিছন, সৰ্ব শিক্ষা অভিযান, নেশ্যনেল কি NRHM প্ৰমুখ্যে যিবিলাক আঁচনি আছে, যিটো কাৰ্বি আংলং ৰূপায়ণ কৰিব লাগে সেইটো অসম চৰকাৰে তাৰ পৰা ৰূপায়ণ কৰি আছে। আৰু যিখিনি মূল যিখিনি কি বুলি কয় এইটো মূল যিটো প্ৰফিট, সেই প্ৰফিটটো ৰাজ্য চৰকাৰে খাই আছে। সন্মানীয় সভাপতি, মই প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাক এই সুবিধাকণ দিছে, ইয়াত আমি যাতে ৰাইজৰ সৈতে কথাখিনি পাতিব পাৰোঁ। এতিয়া কথাটো হ'ল আপোনালোকে কি দেখিছে? কাৰ্বি আংলংখনক আজি দীৰ্ঘদিনৰ পৰা পাইছে, কি দেখিছে? পৰিৱৰ্তন কিবা হ'লেও হৈছে নে একেবাৰে হোৱা নাই, নে হৈছে অলপ অলপ আৰু হ'বলৈ বাকী আছে? কি পৰ্যায়ত কথাখিনি বিশ্লেষণ কৰিব? ধন্যবাদ জনাইছোঁ মই বাইলুং ডাঙৰীয়া, চিফ এডিটৰ ND24। আজি আমাৰ ডিফু ক্লাবত আপুনি আহি এই জিলাখনৰ উন্নয়নৰ সম্পৰ্কত আমাৰ ৰাইজৰ পৰা, ডিফুবাসীৰ ৰাইজৰ পৰা আৰু ৰাজনৈতিক দলসমূহৰ পৰাও আপুনি মতামত বিচাৰিছে আৰু ইতিমধ্যে তেখেতসকলে নিজৰ নিজৰ মতামত ব্যক্ত কৰিছে। কিন্তু মোৰ ব্যক্তিগত কথা হ'ল যে মই কোনো ৰাজনীতিৰ মানুহ নহয়, মই ডিফুত চাকৰি কৰিব আহিছিলোঁ আৰু চাকৰি কৰি ইয়াতে মই অৱসৰ গ্ৰহণ কৰিছোঁ। গতিকে ডিফুত মই এতিয়ালৈকে 52 বছৰ হ'ল। এই 52 বছৰৰ যিটো মই দেখিছোঁ উত্থান পতনটো আছে। ৰাজনৈতিক দলসমূহে বিভিন্ন সময়ত চৰকাৰ গঠন কৰে, এই কেন্দ্ৰৰ পৰা ৰাজ্যৰ পৰা আমাৰ স্বায়ত্তশাসিত পৰিষদত। এটা কথা ঠিক যে যিটো দল কেন্দ্ৰত শাসনাধিষ্ঠ হৈ থাকে সেই দলৰে যদি চৰকাৰ ৰাজ্যত হয় আৰু সেই দলৰে চৰকাৰ যদি স্বায়ত্ত পৰিষদত হয়, তেতিয়াহ'লে উন্নয়নটো স্বাভাৱিকতে হয় কি কাৰণে যে টকা পইচাৰ ফালৰ পৰা সিমান দিগদাৰী নাপায় স্বায়ত্ত পৰিষদে বা অসম চৰকাৰেও দিবলৈ তেতিয়া হেলা নকৰে স্বায়ত্ত পৰিষদক। সেইফালৰ পৰা উন্নতি কৰাৰ যথেষ্টখিনি অৱকাশ আছে স্বায়ত্ত পৰিষদৰ। এটা কথা ঠিক যে আমাৰ সৰ্বসাধাৰণ ৰাইজে দুটা বস্তু মেইনকৈ বিচাৰে, যে এটা হ'ল শান্তি আৰু উন্নয়ন, প্ৰগতি আৰু উন্নয়ন। আমাৰ এগৰাকী সদস্যই কৈছে যে বৰ্তমান শান্তি আহিছে, আৰু হয়ও স্বাভাৱিক কথা যে আমি প্ৰথমতে শান্তি আছিলে। যেতিয়া মই 70 চনত যেতিয়া ইয়াত আহিছোঁ তেতিয়া ধুনীয়া এটা পৰিৱেশ আছিলে, কিন্তু মাজতে কেইবছৰমান হ'ল অশান্তি গৈছে, আমাৰ ইনচাৰ্জেঞ্চি প্ৰব্লেমো আছিলে। গতিকে তেতিয়া মানুহ মুক্তভাৱে বিচৰণ কৰাৰ এটা পৰিৱেশ তেতিয়া নাছিলে। কিন্তু আজি কেইবছৰমানৰ পৰা আমি ডাঠি ক'ব লাগিব যে এতিয়া আমি সেই মুক্তভাৱে বিচৰণ কৰাৰ পৰিৱেশ এটা আমি পাইছোঁ। আমি শান্তি আহিছে বুলি আমি ক'ব পাৰোঁ, আৰু শান্তি আহিলে ডেভেলপমেণ্ট হ'ব। অশান্তি হ'লেতো অশান্তিৰ মাজত ডেভেলপমেণ্ট কেতিয়াও নহয়, শান্তিৰ মাজতহে ডেভেলপমেণ্ট হ'ব। এতিয়া আপোনালোকে এতিয়া নতুনত্ব কি দেখিছে? কাৰ্বি আংলঙত কি দিশত কাৰ্বি আংলঙে নতুনত্ব লাভ কৰা দেখিছে আপোনালোকে? নতুনত্ব দেখিছোঁ মানে কি, এতিয়া আমি পিছে বাহিৰলৈ সিমান নাযাওঁ, কাৰণ আমি চাকৰি কৰা মানুহ যেতিয়া বাহিৰলৈ যোৱা আমাৰ সিমান প্ৰয়োজনো নাই। কেতিয়াবা কিবা মেল মিটিঙৰ সংক্ৰান্ততহে আমি যাওঁ। এনে ৰাস্তা ঘাটবিলাকতো আগতকৈ যথেষ্ট উন্নত হৈছে। ডিফু চহৰৰ ৰাস্তা ঘাট যথেষ্টখিনি উন্নত হৈছে, লাইট চাইট আমাৰ মেডিকেল কলেজ হৈছে। কিন্তু এটা কথা কয়, মেডিকেল কলেজৰ আমাৰ গঠনহে হ'ল, স্থাপন হ'ল, কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰটো সম্পূৰ্ণ হোৱা নাই, হ'বলৈ বহু বাকী। আমাৰ ৰোগীয়ে এতিয়াও বেলেগত কলেজ হ'লে আচলতে গোটেইখিনি সা সুবিধা থাকিব লাগে, কিন্তু সেইখিনি সা সুবিধা কিন্তু পৰ্যাপ্ত নহয় ডিফু মেডিকেল কলেজত। গতিকে এইখিনি পৰ্যাপ্ত। শেহতীয়া এই ডেংগুৰ প্ৰকোপৰ সময়তো আমি দেখিছোঁ যে এখন মেডিকেল কলেজ হাস্পতাল থকাৰ পাছতো ইয়াৰ ৰাইজৰ কাৰণে সেইখিনি বৰ
তেওঁলোকে সমস্যাতে থাকিলে তেওঁলোক বা সুবিধাজনক এটা পৰিস্থিতি দিব নোৱাৰিলে সুবিধাখিনি ইয়াতে উপলব্ধ নহয় এতিয়াও গতিকে সেই মই ইয়াত কাউন্সিলৰ অৱশ্যে তাত ইমান হেৰি নাই অসম চৰকাৰৰে কথা এইটো মেডিকেল কলেজখন অসম চৰকাৰৰ অধীনৰ গতিকে অসম চৰকাৰে এই মেডিকেল কলেজখনক পূৰ্ণ পৰ্যায়ৰ মেডিকেল কলেজ হিচাপে হেৰি কৰিবলৈ সুবিধা দিব লাগে গোটেইখিনি সুবিধা আল্ট্ৰাচাউণ্ড কৰিবলৈ 2 মাহ ৰখিব লাগে গতিকে সেইটো আৰু কি কি অভাৱ অনুভৱ কৰে খুব চমুকৈ আৰু অভাৱটো আছে গোটেইখিনি কথাটো ব্যক্ত আমাৰ এটা কথা হ'ল কি এতিয়া গোটেইখিনি কথা মনত ঠিক মই এতিয়াও এই মুহূৰ্তত মনলৈ অহা নাই হয়তো পিছত হ'লেও আহিব ঠিক আছে অকণমান ঠিক আছে অকণমান বহক ধন্যবাদ। মই বাইদেউৰ কাষলৈ আহিব খুজিছোঁ এগৰাকী জ্যেষ্ঠ নাগৰিক যিহেতু আছে মই আপোনাৰ কাষলৈ আহিছোঁ যে আপুনি লেখিকা সমাৰোহৰ সৈতেও আপুনি যিহেতু জড়িত গতিকে কিন্তু মই আজি সেইখিনি কথা পাতিব খোজা নাই মই আজি পাতিব খুজিছোঁ এই অঞ্চলৰ এগৰাকী বাসিন্দা হিচাপে আপোনালোকে কি পাইছে কি কি অভাৱ আজিও অনুভৱ কৰে আৰু কি কি পূৰ্বতকৈ ভাল হোৱা দেখিছে যি আছে খোলাখুলিকৈ ভাল দেখিছে ভাল যদি বেয়া দেখিছে বেয়া আৰু যদি কিবা আপোনালোকৰ দাবী আছে সেইখিনি ক'ব পাৰে নমস্কাৰ প্ৰথমতে মই এই প্ৰগ্ৰেমটো যিসকল অসমৰ দৰ্শকে উপভোগ কৰি আছে তেখেতসকলৰ প্ৰতি মোৰ সাদৰ প্ৰণাম নিবেদন কৰিছোঁ মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ ND24ৰ ৰাজদীপ বাইলুঙকে মুখ্য কৰি সমূহ কাৰ্যকৰ্তালৈ আমাৰ ভাল লাগিছে যে আপোনালোক আমাৰ ওচৰলৈ আহিছে আমাৰ জিলাখনলৈ আহিছে আমাৰ সুখ দুখৰ বাৰ্তা ল'বলৈ আহিছে এইখন জিলালৈ মই আচলতে বিবাহ সূত্ৰে অহা মই ডিফুৰ বোৱাৰী কিন্তু মোৰ শৈশৱ কাৰ্বি আংলঙতে গৈছিল আৰু তেতিয়া কাৰ্বি আংলঙখন খুব শান্তিৰ আছিল মই খেৰণিত পঢ়া শুনা কৰিছিলোঁ কপিলিত দলং নাছিল আমি নাৱেৰে পাৰ হৈছিলোঁ কিন্তু কোনো ধৰণৰ উগ্ৰবাদ কোনো ধৰণৰ উৎপাত মই কেতিয়াও প্ৰত্যক্ষ কৰা নাছিলোঁ আৰু এতিয়াও এইটো ক্ষেত্ৰত মই আপোনাক এটা কথা গৌৰৱেৰে সৈতে ক'ব পাৰোঁ যে মোৰ খুব ভাল লাগে কাৰ্বি মহিলাসকলৰ তেওঁলোকৰ অদ্ভুত স্বাধীনতা আছে তেওঁলোকে কেতিয়াও পিতৃ পৰিচয় নেহেৰুৱায় তেওঁলোকে সদায় পিতাৰ পৰিচয়ৰে সৈতে পিতাৰ উপাধিয়ে ব্যৱহাৰ কৰে যিটো অসমৰ বেলেগ ঠাইত নাই সঁচা কথা ক'বলৈ গ'লে সেই কথাটোৰ কাৰণে মই আমাৰ কাৰ্বি ভনীসকলক হিংসাই কৰোঁ অকণমান আৰু হিংসাতকৈ ঈৰ্ষাটো বেছি ভাল ঈৰ্ষা শব্দটো মোৰ ভুল হৈ গৈছে বেয়া নাপাব আৰু এটা কথা মোৰ ভাল লাগিছিল আগতো লাগিছিলে এতিয়াও লাগে যে সাধাৰণতে মহিলাৰ ওপৰত যিটো অত্যাচাৰ হয় সেই অত্যাচাৰৰ পৰা কিন্তু কাৰ্বি আংলং মুক্ত আমাৰ কাৰ্বি ভাইহঁতে কোনো ছোৱালী কেতিয়াও নুজুকায় ইয়াত ইফ টিজিংটো একেবাৰেই নাই অন্ততঃ মোৰ চকুত এতিয়ালৈকে পৰা নাই সেইটো কথাৰ কাৰণে সমগ্ৰ অসমত মই এই শব্দটো আপুনি বেয়া পাব চাগে মই অহংকাৰ কৰি কওঁ যে আমাৰ ল'ৰাবিলাক খুব এইটোত আপুনি ক'ব পাৰে মই অহংকাৰ কৰি কওঁ যে আমাৰ সঁচাকৈ আমাৰ যুৱচাম খুব ভাল এতিয়া কাৰ্বি আংলঙলৈ শান্তি আহিছে মানি লৈছোঁ উগ্ৰবাদটো কমি গৈছে উন্নতি হৈছে উন্নতি নোহোৱা বুলি মই নকওঁ কিন্তু কথাটো এনেকুৱা হয় মানিলে ধান নামানিলে পতান বুলি আমাৰ এটা কথা আছে আমি কিছুমান উন্নতি পাইছোঁ কিন্তু সামগ্ৰিকভাৱে আমাৰ উন্নতি হৈছে বুলি মই নকওঁ আৰু সেইটো অকল কাৰ্বি আংলং জিলাখন বুলিয়ে নহয় সমগ্ৰ অসমতে আমাৰ কিছুমান সমস্যা আছে আমাৰ শিক্ষাৰ সমস্যা আছে আমাৰ গাঁওবিলাকলৈ যাতায়াতৰ সমস্যা আছে আমাৰ স্বাস্থ্যৰ সমস্যা আছে আৰু আটাইতকৈ ডাঙৰ সমস্যা হৈছে সমগ্ৰ অসম ভূমিতে আমাৰ শিক্ষা আৰু নিবনুৱা সমস্যা আমি আমাৰ ৰাইজক শিক্ষাটো দিব পৰা সেইখিনি সমস্যাৰে আপোনালোকো জড়িত আমি সমানেই জড়িত কাৰণ যেতিয়া আমি দেখোঁ যে আমাৰ এতিয়া গভৰ্ণমেণ্টে দিছে যে প্ৰত্যেকটো ষ্টুডেণ্টৰ মানে চাৰ্টিফিকেট যিকোনো কাৰণতে গাৰ্জেনে চহী কৰিব লাগিব কিন্তু আমাৰ গাঁৱত কিমান শিক্ষিত গাৰ্জেন আছে কিমান গাৰ্জেনে জানে যে ল'ৰা ছোৱালীয়ে পঢ়িব লাগে সি কি পঢ়িছে সেই বস্তুটো আমি শিকাব পৰা নাই গতিকে সেইটো হৈছে আৰু নিবনুৱা আমাৰ ল'ৰাবিলাকে যেতিয়া প্ৰয়োজনীয় শিক্ষা দীক্ষালৈ কাম কাজ নাপায় তেওঁলোক বিদ্ৰোহী হোৱাটো স্বাভাৱিক সেই ক্ষেত্ৰত চৰকাৰে অকণমান মনোযোগ দিব লাগে আৰু এইকাৰণে মই অসম চৰকাৰ আৰু জিলা পৰিষদ দুয়োটাকে মই অনুৰোধ কৰোঁ শিক্ষা স্বাস্থ্য আৰু নিবনুৱা এই তিনিটাই মোৰ চকুত পৰা কাৰ্বি আংলঙৰ উন্নতিৰ ডাঙৰ অন্তৰায় আকৌ এবাৰ আপোনাক ধন্যবাদ আৰু এটা গোটৰ এগৰাকী সন্মানীয় বিষয়ববীয়া আছে মই আপোনাৰ কাষলৈ আহিছোঁ কথাবোৰ মই এটা অনুভৱ কৰিছোঁ যে কাৰ্বি আংলং এই জিলাখন মোৰ সতীৰ্থসকল আছে মোৰ বিভিন্ন প্ৰান্তৰ খেৰণিত বুলিয়ে কওক বা হামৰেনৰ পৰাই হওক বা বিভিন্ন প্ৰান্তৰ পৰা আমাৰ যিসকল সতীৰ্থ আছে তেওঁলোকে বা বাতৰিসমূহ প্ৰেৰণ কৰে আজি মোৰ আহি অনুভৱ হৈছে যে কাৰ্বি আংলংখন যেন বহু আগবাঢ়ি গৈছে বেয়া নাপাব মই কোৱাৰ কাৰণে আৰু আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ
কিন্তু তেওঁলোকে বাতৰিবোৰ ভুলকৈ পঠিয়াই নেকি? মই এতিয়া তেওঁলোককে কেতিয়াবা সুধিবলৈ মন গৈছে, আজিও সুধিবলৈ মন গৈছে যে সঁচাই কাৰ্বি আংলং ইমান আগবাঢ়ি গৈছেনে? সঁচাই ইয়াৰ বাট পথসমূহ খুব সাংঘাতিক ধৰণে ইয়াৰ ভেটিবোৰ নিৰ্মাণ কৰা হৈছেনে? ইয়াৰ উচ্চ শিক্ষানুষ্ঠানসমূহ তেনেধৰণে গঢ়ি তোলা হৈছেনে? ইয়াৰ মেডিকেল কলেজ হাস্পতালখনো তেনেকৈ গঢ়ি তোলা হৈছেনে? এনেধৰণৰ বহু প্ৰশ্ন মোৰ মনলৈ আহিছে। কথাবোৰ যদি ভাল দিশত হৈছে যিহেতু মোৰ ভালেই লাগিছে শুনি, কিন্তু তেওঁলোকে পঠিওৱা বাতৰিসমূহ দেখিলে কেতিয়াবা মোৰ মনত সন্দেহ উপজে, কাৰণ সেই অঞ্চলৰ ৰাইজে, একেবাৰে ভিতৰুৱা অঞ্চলৰ ৰাইজে, তেওঁলোকে এটুপি পানীৰ কাৰণে হাহাকাৰ কৰা, সীমান্ত অঞ্চলৰ ৰাইজে নিৰাপত্তাৰ কাৰণে হাহাকাৰ কৰা, এই পৰিৱেশবোৰ ডিপুত থাকি মই যেন এটা আভাস ল'ব পৰা নাই। দৰাচলতে এইখিনিয়ে বাৰ্তা নে সেই বাৰ্তাবোৰ আমি আলোচনা কৰিবলগীয়া আছে? নমস্কাৰ কাৰ্ডম। পোনপ্ৰথমতে ND24 টিমটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু বাইলুং ডাৱৰীয়া আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম শ্ৰী ৰাম সিং তকবি, মই কাৰ্বি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হয়, এটা ফেকশ্যনৰ। কাৰ্বি আংলঙৰ মই পশ্চিম কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, এণ্টায়াৰ কাৰ্বি আংলঙৰ কথা ক'ব বিচাৰিছোঁ। ইয়াত জ্বলন্ত সমস্যা বহুত আছে, জ্বলন্ত সমস্যা বহুত আছে। শিক্ষাৰ পৰা আদি কৰি স্বাস্থ্য, সীমাৰ সমস্যা, আৰু আমাৰ লং ষ্টেণ্ডিং ডিমাণ্ডৰ যিটো আৰ্টিকল 244A। তো গতিকে মই ইমান বহলাই ক'বলৈ নাযাওঁ, মই চমুকে ক'ব বিচাৰিছোঁ। এতিয়া কথাটো হ'ল, মই যিটো ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহিছোঁ, এডুকেশ্যন ছেক্টৰটো ক'বলৈ গ'লেতো একদম শেষৰ স্তৰ বুলি ক'ব পাৰি। শিক্ষাত পৰিৱৰ্তন অহা নাই ইয়াত? নাই নাই নাই। অলপ আগতে আপুনি গম পাইছে, পশ্চিম কাৰ্বি আংলঙত এতিয়ালৈকে কমাৰ্চ কলেজ নাই, আৰু ছায়েন্স ষ্ট্ৰীম এতিয়া 21 চেঞ্চুৰী হৈছে। আজি কালিৰ যিটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বুলি কয়, আজিৰ তাৰিখত পশ্চিম কাৰ্বি আংলঙত ছায়েন্স ষ্ট্ৰীম নাই, এইটো দুখৰ কথা। আৰু দ্বিতীয় কথা, প্ৰাথমিক শিক্ষাৰ যিটো ব্যৱস্থা, ৰাইট টু এডুকেশ্যন এক্ট 2009, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলঙৰ চুকে কোণে যিমানখিনি প্ৰাথমিক বিদ্যালয় আছে, ME স্কুল আছে, হাইস্কুল আছে, ৰাইট টু এডুকেশ্যন এক্টৰ মতে সঠিকভাৱে ৰূপায়ণ কৰা নাই। আমি কাৰ্বি ছাত্ৰ সন্থাৰ পৰা পৰিদৰ্শন কৰিব যাওঁ বিদ্যালয়ে বিদ্যালয়ে। সেইটো সমস্যাৰ কাৰণে বিগত 2 বছৰ আগত নগাঁও খাইগড়ত সুমিলা ৰহংপী কিয় মৃত্যুবৰণ কৰিবলগীয়া হৈছে, এইটো এটা ডাঙৰ এটা ঘটনা। আমি সুমিলা ৰহংপী ঘৰত গৈছোঁ, মা দেউতাকে যিটো মোৰ ল'ৰা বা ছোৱালী যিটো সপোন দেখিছে, যিহেতু ইয়াত গাঁৱতো মানে শিক্ষাৰ যিটো পৰিৱেশ নাই, যিটো ভাল ব্যৱস্থা নাই, শিক্ষক থাকিলে সময়মতে নাযায়, সময়মতে উপস্থিত নহয় বিদ্যালয়ত, আৰু যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো ডেভেলপমেণ্ট হ'ব লাগে, য'ত আজিৰ তাৰিখত তাত ডেস্ক নাই, বেঞ্চ নাই, আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা জল জীৱন মিছন নামতহে জল জীৱন মিছন ক'বলৈ গ'লেতো। কিছুমান স্কুলততো এনেকুৱা কৰিছে, পানী যিটো টেপৰ পৰা পানী ওলাব লাগে, পানী মটৰ ফিটিং কৰিব লাগে, কেনেকৈ ফিটিং কৰিব পাৰিব? তাত এতিয়ালৈকে কাৰেণ্ট গৈ পোৱা নাই। ঠিক আছে, মই কথাখিনি আপোনাক চমু কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে এটা প্ৰশ্ন মই আপোনালৈ এৰিম। প্ৰশ্নটো হ'ল যে যদি এইবোৰ হোৱাই নাই, কাৰ্বি আংলঙত কাৰ উন্নয়ন হৈছে?
যদি এইবোৰ হোৱাই নাই, যদি সাধাৰণ স্তৰৰ লোকে তেওঁলোকে যদি বিশুদ্ধ খোৱা পানী নাপায়, তেওঁলোকে যদি ভাল স্বাস্থ্য নাপায়, তেওঁলোকে যদি অহা যোৱা কৰিবলৈ ভাল বাট পথ নাপায়, তেনেহ'লে উন্নয়ন কাৰ হৈছে? কাৰণ ইয়াৰ ৰাইজৰ ভোটেৰেই আজি ক্ষমা কৰিব, আজি বিদ্যা সিং ইংলেঙৰ পৰা আৰম্ভ কৰি মই যদি ইয়াৰ যিগৰাকী মুখ্য কাৰ্যবাহী তেখেতৰ কথাও কওঁ, বা মই যদি বাকী বিধায়কসকলৰ কথাও কওঁ, ডাক্তৰ নুমল মমিনৰ কথাও কওঁ, মই যাৰে কথা নকওঁ লাগে, দৰসিং ৰংহাঙৰ পৰা আৰম্ভ কৰি সকলোৰে কথাও যদি মই উল্লেখ কৰোঁ, তেতিয়া উন্নয়ন কাৰ হৈছে বা এওঁলোকেনো কি কৰি আছে? কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং দুখন জিলা মিলাই পেলাই 4জন বিধায়ক আছে বৰ্তমান, ডিফু, 26ত 5জন পাব আৰু বৈঠালাংছুত। তো ঠিক তেনেকৈ কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, ধেমাচলৈ পেলাই লোকসভা সমষ্টি ডিফু, আৰু কাৰ্বি আংলঙৰ যিটো অট'নমাছ কাউন্সিল 26টা সমষ্টি আছে, পৰিষদীয় সমষ্টি। পৰিষদীয় সমষ্টি 26টা সমষ্টিও এতিয়া বিৰোধী দলটো এটা চিটো জিকি অহা নাই। শাসকীয় পক্ষ বিজেপি দলে কাৰ্বি আংলং তেখেতে কোৱাৰ দৰে ভাল কৰিলেও বিজেপিয়ে কৰিছে, বেয়া কৰিলেও বিজেপিয়ে কৰিছে। হয় হয়, মানে একেবাৰে উন্নয়ন হোৱা নাই বুলি ক'ব যোৱা নাই। উন্নয়ন হৈছে, অলপ যথেষ্ট হৈছে, কিন্তু আৰু হোৱাৰ আজি প্ৰয়োজন আছে। যিটো 21 চেঞ্চুৰীত আমি ভৰি দিছোঁ, মানে বেলেগ ঠিক তেনেকৈ নগাঁও আমাৰ ওচৰতে জিলা আছে, নগাঁও জিলা, গোলাঘাট জিলা, বেলেগ জিলাৰ তুলনাত কাৰ্বি আংলঙত ইমান ডেভেলপমেণ্ট হোৱা নাই বুলি। ঠিক আছে, ধন্যবাদ। হয়, মই আৰু এজন আছে, তেখেতলৈ আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ। আপোনাৰ পৰিচয়টো দিব, কিন্তু খুব চমুকৈ ক'ব, বেছি দীঘলীয়া হ'লে অসুবিধা হ'ব। হ'ব ছাৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ ND24 চেনেলক। মোৰ নাম শ্ৰীযুত ৰাজেন টিমু আৰু মই APHLC ট্ৰেজাৰাৰ চেণ্ট্ৰেল কমিটি। ছাৰ, উন্নতি হৈছে ছাৰ কাৰ্বি আংলঙত, মানে উন্নতি হোৱা নাই বুলি নহয়, উন্নতি বহুত হৈছে। উন্নতি কোনে হৈছে? নম্বৰ 1, যিসকলে বাহিৰৰ পৰা কাৰ্বি আংলঙত আহিছে সেইসকলে উন্নতি হৈছে। যিসকলে বাহিৰৰ পৰা, যেনিবা এতিয়া ৱেষ্ট বেংগলৰ পৰা, বিহাৰৰ পৰা, বাংলাদেশৰ পৰা যিসকলে আহিছে, তেখেতসকলে বহুত উন্নতি হৈছে, ডেভেলপমেণ্ট হৈছে সিহঁতে। কাৰণ আমি ইয়াত আমাৰ যিটো নেকি হিলন্থিয়া, অৰ্থাৎ যি ট্ৰাইবসকলেও পঢ়া লিখা থকা ল'ৰা ছোৱালীসকলেও ইভেন LP টিচাৰ এপ্লাই কৰিলেও সিহঁতে নাপায়। টেট এক্সাম লৈ আপোনাৰ দিছপুৰৰ পৰা ছিলেকশ্যন কৰে আৰু এপইণ্টমেণ্টো তাতে পৰাই দিয়ে। এতিয়া গুৱাহাটী চহৰত থকা, তাত উলুবাৰীৰ পৰা, ফৰ এক্সাম্পল উলুবাৰীৰ পৰা, পল্টন বজাৰ এৰিয়াৰ পৰা, তাত যদি কোনোবা যদি টেট টিচাৰ পায়, সেই টেট টিচাৰজনে কাৰ্বি আংলঙত যদি ইয়াত যেনিবা সিংহাসনত জিৰকা ইংটি গাঁৱত বুলি সেই LP স্কুলত যদি সি শিক্ষা অৰ্থাৎ সি টিচাৰ কৰিবলৈ যায়, সেইজন কেনেকুৱা কিবা হেৰি হ'ব? কাৰণ লংনিডৰ পৰা কমচে কম খোজকাঢ়ি যাওঁতে পুৰা একদিন লাগি যায়, ৰাস্তা পদূলি নাই, গোটেই স্কুল বন্ধ। আধা টিচাৰটো কিছুমানক এপইণ্টমেণ্ট দিয়ে, সিহঁতে মানে আপোনালোকে শিকাই থাকক, আধা দৰমহা ভাগ কৰিম, এনেকুৱাও আছে কাৰ্বি আংলঙত, বহুত আছে ছাৰ। আৰু তাৰ ফলটো ছাত্ৰ ছাত্ৰীসকলে ভুগিছে, অভিভাৱকসকলে ভুগিছে। এতিয়া স্কুল বহুত বন্ধ হৈ গ'ল। আৰু ডাঙৰ কন্ট্ৰেক্ট কৰা যিসকলে বাহিৰৰ পৰা আহা, সেইসকলে বহুত উন্নতি হৈছে। সেইকাৰণে কাৰ্বি আংলঙত বহুত একদম মানে উন্নতি হৈছে বুলি কৈছে। আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাও তেখেতেও কৈছে যে কাৰ্বি আংলং ইজ এ বিকামিং এ ছুপাৰ ষ্টেট।
অহাকালি আপুনি মোৰ লগত আহিব, ইমান দূৰত যাব নালাগে ছাৰ। মেডিকেল কলেজ, ডিফু মেডিকেল কলেজ একদম যিটো নেকি তাৰ সন্মুখত ৰাস্তা চাব আপুনি, বেলেগত অন্য ঠাইত যাব নালাগে। মেডিকেল কলেজ মেইন তাৰ সন্মুখত ৰাস্তা, তাৰ পৰা আপোনাক মানে এটা উদাহৰণস্বৰূপে মই দিব পাৰোঁ। বুজি পাইছো। সেইকাৰণে বহুত উন্নতি হৈছে বাহিৰৰ পৰা আহা সকলে। কিন্তু কাৰ্বি আংলঙৰ ৰাইজৰ উন্নতি হোৱা নাই। না, এতিয়ালৈকে ছাৰ ৰিংবেল পানীটো দূৰৰ কথা, মাটি কুঁৱা খুন্দি পেলাই তাত ভিকুলি কুনি পাৰে সেইবোৰ পানীহে খাই আছে এতিয়াও। ধন্যবাদ, মই বুজি দিব আপোনাৰ। আৰু কি ক'বলৈ আছে খুব চমুকৈ পোনপটীয়াকৈ ক'ব কাৰ্বি আংলঙক লৈ। মোৰ নাম খৰচিং তেৰণ। হয়, এতিয়া মই প্ৰথমতে আই থেংক ইউ ভেৰি মাছ ফৰ টেকিং দি ট্ৰাবল টু কাম আপ টু ডিফু এণ্ড গিভিং দিছ অপৰচুনিটি টু এক্সপ্ৰেছ আৱাৰ চেল্ফ। এতিয়া আপোনালোকে আহিছে, কাৰ্বি আংলং স্বায়ত্ত পৰিষদ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল পোৱা 70 বছৰ হৈ গ'ল। এই 70 বছৰত কি পালে কি নাপালে এইটো হিচাপ ল'ব আহিছে এক প্ৰকাৰ। হয়, এইটো হিচাপ ল'ব আহিছে, কিন্তু আমি হিচাপ ৰখা নাই। আমি হিচাপ ৰখা নাই, কি পালোঁ কি নাপালোঁ এইটো হিচাপ ৰখা নাই। কিন্তু এতিয়া আমি এতিয়া ৰিয়েলাইজ কৰিব আৰম্ভ কৰিছোঁ যে উই আৰ গোয়িং টু বি মাৰ্জিনেলাইজ ভেৰি চুন ইন আৱাৰ অ'ন হোমলেণ্ড। আমি এতিয়া মাৰ্জিনেলাইজ হৈ গৈ আছোঁ, টোটেলি মাৰ্জিনেলাইজ হৈ যাব ইফ the present trend of situation is not check or reverse. এতিয়া ডেভেলপমেণ্টৰ আজি সকলো মেল মিটিঙতে কি ডেভেলপমেণ্টৰ কথা কৈ আছে। এতিয়া মই ডেভেলপমেণ্টৰ কথাটো পেনেলিষ্টবিলাক সকলোকো মই কুৱেশ্যন কৰিব বিচাৰিছোঁ যে ডেভেলপমেণ্ট মানে কি? ডেভেলপমেণ্ট মানে কি? ডেভেলপমেণ্ট মানে কি? এইটো ডেভেলপমেণ্টটো ৰিডিফাইন কৰিব লাগিব এতিয়া কাৰ্বি আংলঙৰ কাৰণে। আদাৰৱাইজ এইটো ডেভেলপমেণ্ট মুখে মুখে ডেভেলপমেণ্ট কৰি থাকিলে, মুখে মুখে কি কোৱালিটি এডুকেশ্যন বুলি কৈ থাকিল। কোৱালিটি এডুকেশ্যনৰ কথা, এডুকেশ্যন হ'ল বেছিক। এডুকেশ্যন ইজ দ্য ভেৰি টুল ফৰ ডেভেলপমেণ্ট অফ হিউমেন ৰিচোৰ্চেছ। আৰু হিউমেন ৰিচোৰ্চ ডেভেলপ নোহোৱাকৈ জিলাখনৰ দেশখনৰ একো উন্নতিয়েই নহয়। ইয়াত সোণ থাকক ৰূপ থাকক, কিন্তু বিধানসভা সমষ্টিত একে অৱস্থা বুলি আপোনালোকৰতো মনত আছে। আপোনালোকৰ ৰিপৰ্টিং মই দেখিছোঁ 2009 যেতিয়া সুমিলা ৰংহাংপিৰ কেছটো হৈছিল, সেইটো মই দেখিছোঁ। আৰু এতিয়াও ইয়াৰ আগৰ এটা এছেম্বলি ছেশ্যনত কংগ্ৰেছৰ পৰা এটা কুৱেশ্যন কৰিছিল, more than 5,000 children from Karbi Anglong সেইবিলাক এতিয়া গোলামী খাটি আছে ভৈয়ামৰ হাইলি সফিষ্টিকেটেড এণ্ড ৰিচ পিপুলৰ ঘৰত এডুকেশ্যনৰ নামত। গতিকে ইয়াত ক'বলৈ গ'লে এডুকেশ্যনটো যিটো ফাউণ্ডেশ্যন অফ এডুকেশ্যন হেজ বিন টোটেলি কলাপছ। ক'বলৈ ফাউণ্ডেশ্যনটো নাথাকিলে আপুনি ওখ বিল্ডিং বনাই লাভ নাই নহয়। এতিয়া কৈ আছে আমাৰ মেডিকেল কলেজ। মই এটা কথাই সুধিব খুজিছোঁ, কাউন্সিল আছে, MLA আছে, চৰকাৰ আছে, কেন্দ্ৰ ৰাজ্য সকলোতেতো বিজেপিৰ জয় জয়কাৰ। তাৰ পাছতো বাকীসকলে বাৰু নকৰিলে, মই মানি ল'লোঁ। কংগ্ৰেছে নকৰিলে, হাৰিলে। কংগ্ৰেছ এতিয়া কাৰ্বি আংলঙত নাই এক প্ৰকাৰে। এতিয়া যদি আকৌ কেতিয়াবা জিকি আহে মই নাজানো, কিন্তু এতিয়া আজিৰ তাৰিখত নাই। কংগ্ৰেছে নকৰিলে কাৰণে হাৰিলে বুলি মই অনুভৱ কৰোঁ। কিন্তু বিজেপিয়ে তেওঁলোকতো জিকি আহিছে, ৰাইজেতো তেওঁলোকক নিৰ্বাচন কৰি পঠিয়াইছে, তেওঁলোকে কিয় কৰা নাই বুলি ভাবে? নাই, ইলেকশ্যন জিকাটো সেইটো বেলেগ কথা। ইলেকশ্যনটো বহুত ধৰণে জিকি আহিব পাৰে, সেইটোতো বহুত কথা। আৰু ইয়াৰ মেইন কথাটো হ'ল আমাৰ মানুহবিলাক পলিটিকেলি ভেৰি আনকনচিয়াছ। আমাৰ ভোটৰ নিজৰ হাতৰ ভোটৰ মূল্যই আমি বুজি নাপাওঁ। গতিকে ইয়াত ইলেকশ্যন জিকি অহাটো বহুত সহজ ক'বলৈ গ'লে। আৰু এতিয়া কাউন্সিল আছে, আমাৰ কাউন্সিলটো আমাৰ হয় নে আনৰ হয়, এতিয়া আমাৰ এইটো হেৰি হৈ গ'ল, কুৱেশ্যন হৈ গ'ল। কিয় ভাবিছে তেনেকে? এনেও ভাবিব লাগিব, এইটো ৰাইজৰ কাৰণেতো একোৱেই কৰা নাই ক'বলৈ গ'লে। আজি 70 বছৰ মুখ্যমন্ত্ৰীৰ লগতে দেখোন আপোনালোকৰ CM-ক এনি টাইম যিকোনো সময়ত আমি দেখিবলৈ পাওঁ চিফ মিনিষ্টাৰৰ লগত। হয়, চিফ মিনিষ্টাৰৰ CM-টো নহয় নহয়, আমাৰহে CM হ'ব লাগে, চিফ মিনিষ্টাৰৰ CM-টো নহয়।
গতিকে আমাৰ লগতহে থাকিব লাগিব কাৰ্বি আংলঙৰ বিভিন্ন সমস্যাৰ লগতে কনষ্টেণ্টলি 24 আৱাৰ্ছ থাকিব কিন্তু লাগিব তাত আৰু এটা সুবিধাও আছে তেখেতে কাম আজৰি আনিবলৈ যে মোৰ মানুহখিনি এইখিনি নাই, সমস্যা এতিয়া কাম- এইখিনিওতো কৰিব পাৰিলে কৰিছে নে কৰা এইটো কৰিছে নে কৰা নাই ইয়াত আপোনালোকৰ হেৰি আছে ষ্টাফ আছে ষ্টাফ ৰিপৰ্টাৰ আছে গতিকে চবেই জানে কৰিছে নে কৰা নাই কেনেধৰণে কৰিছে কিন্তু ক'বলৈ গ'লে আমাৰ একদম সহজ ভাষাত হ'ল কাৰ্বি আংলং অট'নমাছ কাউন্সিল ইয়াত যিবিলাক বহি আছে দে আৰ কাউন্সিল ইজ ফাংচনিং এণ্ড আদাৰ যিবিলাক আছে সেইবিলাকো ফাংচনিং আণ্ডাৰ দি ডিক্টেট অফ ঠিক আছে। গতিকে আজি মই একদম শেষত এটা কথাই ক'ব বিচাৰিছোঁ ভূপেন হাজৰিকাৰ ভাষাত কিমান পালা কিমান নাপালা হিচাপ নকৰিলা কোনো ক্ষতি নাই আহিছে সময় গণনাৰ দিন কৰিবা প্ৰকাশ কোনো ত্ৰাস নাই এই কথাই মই কাৰ্বি আংলংবাসীক কৈছোঁ সময় আহি আছে এতিয়া আমি হিচাপ কৰিব লাগিব কিমান পালোঁ কিমান নাপালোঁ গতিকে এই কথাটো এতিয়া আমি প্ৰকাশ কৰিব লাগিব ধন্যবাদ 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 জ্ঞাপন কৰিছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ ND24 কাৰ্বি আংলঙৰ অহাৰ কাৰণে অশেষ তেওঁলোকক স্বাগতম জনাইছোঁ আৰু তেওঁলোকক যি এংকৰজনক মই প্ৰথমে কাৰ্ডম জনাইছোঁ মই ক'ব বিচৰাটো কাৰণ আমি এইখিনিত বাসীত এইটো আমি স্বীকাৰ কৰিব লাগিব আৰু কাৰ্বি আংলঙত মোৰ ছিনিয়ৰ আমাৰ বাইদেউ আৰু দাদাই ঠিকে কৈছে কাৰ্বি আংলঙৰ উত্থান পাতান হৈছে কিন্তু আজি 70 বছৰ অতিক্ৰম হ'ল ইয়াত আমি আপোনালোকে যেনেধৰণে কুৱেশ্যন কৰিছে খুব আমি ভাল লাগিছে প্ৰকৃততে ক'ব লাগিব আমি দেখিবলৈ পাইছোঁ ইয়াতে দীঘলীয়া কংগ্ৰেছে শাসন কৰিছে তাৰ মাজত অলপ সময়ৰ আছিলে ASDC CPIML এতিয়া জাষ্ট বিজেপি আহিছে এই তিনিটা পাৰ্টীয়ে ইয়াত শাসন হৈছে তো ইয়াত পাৰ্টি হিচাপে মই যিটো দেখিবলৈ পাওঁ বা কাৰ্বি আংলঙত এক সময়ত আছিলে শান্তিপ্ৰিয় স্থানৰ পৰা মাজত 2000 চনৰ পৰা 2015 চনত কোনো এজনে কাৰ্বি অন্য জাতিৰ ঘৰলৈকে যাবলৈ ভয় কৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত এইটো কিন্তু কংগ্ৰেছৰ দিনত হৈছে যদি সঁচা অৰ্থত ক'বলৈ হ'লে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত হৈছে ভাগ হৈছে আৰু মোৰ কংগ্ৰেছ এজন কৰ্মীয়ে কৈছে যে এইটো আমুক হোৱা নাই তামুক হোৱা তেখেতৰ দিনত হোৱা নাই ক'বলৈ গ'লে অট'নমাছ ষ্টেটৰ কথাত যদি কয় তেওঁ দিনৰ খনতো হোৱা নাই মই ক'ব বিচৰাটো হৈছে যে এতিয়া অলপমান যদি কাৰ্বি আংলঙত উন্নতি হৈছে দুইটা পাৰ্টি সময়ত হৈছে একটা ডক্টৰ জয়ন্ত ৰংপি নেতৃত্বত সময়ত আৰু আনটো এতিয়া ডক্টৰ তুলিৰাম ৰংহাঙৰ সময়ত এইটো স্বীকাৰ কৰিব লাগিব পোনপ্ৰথমতে কাৰণ কেলৈ কৈছোঁ এতিয়া কাৰ্বি আংলঙত যিটো পুঁজি আহিছে মই এইটোৱে ক'ব বিচাৰিছোঁ যিটো আমাক পুঁজি আহিছে সাহিত্য সাহিত্য পৰিষদত যি পুঁজিয়ে কাৰ্বি আংলঙত জনসংখ্যাৰ ওপৰত উন্নয়নৰ সম্ভৱ নহয় সি শিক্ষা বিভাগতে হওক সি স্বাৰ্থ বিভাগতে হওক যিকোনো ই ৰুটৰ মানে পদ কিন্তু মই আপোনাক এটা কথাও সুধিব লাগিব মোৰ দায়িত্ব আছে যদি মই নুসুধো মানুহে ক'ব যে আপুনি এই প্ৰশ্নটো কিয় নকৰিলে মই কোৱা নাই যে তুলিৰাম ৰংহাঙৰ দিনত উন্নতি হোৱা নাই বা আপুনি কোৱা ধৰণে ডক্টৰ জয়ন্ত ৰংপিৰ দিনত হোৱা নাই মই সেই কথাখিনিও ঠিক ক'বলৈ যোৱা নাই কিন্তু আজি এই উন্নয়নৰ প্ৰসংগবোৰ যেতিয়া আহিছে একে সময়তে স্বজন প্ৰীতিৰ প্ৰসংগটো আহিছে ঘৰৰ মানুহক ঠিকা ঠুকলি দিয়াৰ পৰা আৰম্ভ কৰি ধন আত্মসাৎ কৰাৰ পৰা আৰম্ভ কৰি এনেধৰণৰ বাতৰি শিৰোনাম হৈছে গতিকে এই অভিযোগবোৰ কেনেধৰণে নৎসাত কৰিব নহয় এই কথাটোৰ লগত যোৱাৰ লগে লগে আৰু মই এটা কথা আপোনাৰ লগত যোগ দিব বিচাৰিছোঁ কাৰণ এইটো নতুন কথা হোৱা নাই যদি কোনোবা যদি ইয়াত সাহিত্য পৰিষদৰ EM হয় MLA হয় আগৰ পৰা তেওঁলোকৰ আছে কোনোবাই এজনে যদি আপোনাৰ ল'ৰাই যেনেকৈ যদি আপুনি বিধায়ক হয় মই যদি কণ্ট্ৰেক্টাৰ কৰিব বিচাৰোঁ তাত আপুনি আপত্তিটো কি সেই কামখিনি যে সঠিকভাৱে হৈছে নে নাই সেইটোৱে আচল কথা মই ইয়াতে আপুনি তেখেতৰ সন্তান বা পত্নীৰ নামত বা ভাতৃৰ নামত আহিলেও ক'বলগীয়া নাই নহয় তেখেতৰ যিটো কামটো চাব লাগিব যদি আপোনাৰ কালি যদি আপোনাৰ এজন সাংবাদিক হয় আপুনি আপোনাৰ ল'ৰা যদি কিবা এটা কৰিব বিচাৰে তাত আপুনি কিয় বাধা কৰিব যদি মই কৈছোঁ যদি বাহিৰৰ পৰা যদি কৰে যদি বাহিৰৰ পৰা কণ্ট্ৰেক্টাৰ যদি কোনোবাই যদি এইটো কাম কৰিব বিচাৰিছে তাত আপুনি কিয় নক'লে তেখেতক কিয় মই এটা কথা এক্সাম্পল দিব বিচাৰোঁ তেতিয়া ডক্টৰ জয়ন্ত ৰংপি দিনতো দূৰৰ মানে দুৰ্নীতি আঁৰৰ কাহিনী বুলি অট্টালিকাৰ সজাৰ কাৰণে ডাঙৰ কথা লিখিছিল এতিয়া যিটো মানুহে কাম কৰিব বিচৰাটো যিটো কংগ্ৰেছৰ আজি বিজেপি পাৱাৰ অহাটো কি আছিলে কংগ্ৰেছৰ দুৰ্নীতি লুণ্ঠনৰ কাৰণে হৈছিলে তো এতিয়া সেইবুলি বিজেপিয়ে দুৰ্নীতি লুণ্ঠন কৰিব নেকি আপুনি যিটো প্ৰমাণ আকাৰে যদি আপুনি প্ৰমাণ আকাৰে কৈছে মই তাত আপত্তি নকৰোঁ কিন্তু অযথা যিটো অভিযোগ
অযথা প্ৰমাণ নোহোৱাকৈ যিটো অভিযোগ দস্তাবেজ দেখুৱাই কথাবোৰ হৈছে যিটো অভিযোগটো সেইটো কিন্তু খুব ভাল নহয় বুলি মই ভাবোঁ যদি ৰাস্তা ঘাট হোৱা নাই যিবিলাকে নিউজত বাজিছে ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ কথাত লৈ পেলাই যিবিলাক অভিযোগ আহিছে অলৰেডি হাইকোৰ্টৰ পৰা ক্লিন চিট এটা আহিছে এইটোও হয় যে অভাৰ লিপিঙৰ কথা আহিছে ইয়াত অভাৰ লিপিঙৰ কথা কিমান সত্যতা যদি তেতিয়াহ'লেতো হাইকোৰ্টৰ যিটো ক্লিন চিট অহাটো তেতিয়াহ'লে হাইকোৰ্টৰ ওপৰ আৰু কোন আছে মই ক'ব বিচৰাটো যিটো সঁচা অৰ্থত কাৰ্বি আংলঙত আৰু উন্নতি হ'ব লাগিব যিটো হৈছে এইটো হ'ল বুলি মই ক'ব নিবিচাৰোঁ ঠিক আছে আৰু হ'ব লাগিব আৰু হ'বলগীয়া আছে বহুত আৰু সৰুকে মই ক'ব বিচাৰোঁ যিটো এতিয়া আমাৰ KSC আমাৰ এজনে কৈছে যে শিক্ষা ক্ষেত্ৰত কৈছে হয় শিক্ষা ক্ষেত্ৰত আগৰ তুলনাত 0 আছিলে কিন্তু বৰ্তমান কাৰ্বি আংলং সাহিত্য পৰিষদৰ আমাৰ ৰিচাৰ্ড ছাৰে যিটো পদক্ষেপ লৈছে ভিজন যিটো 25 বুলি লৈছে তেওঁলোকেও তাত কমিটিৰ লগত অংগ ইয়াৰ বিভিন্ন সংগঠনৰ মাজত ছাত্ৰ সমাজৰ লগত এটা কমিটি গঠন কৰিছে যাৰ ফলত যোৱাবাৰ যিটো ৰেজাল্ট আহিছে যোৱাবাৰ ৰেজাল্ট কিন্তু 75% লোকে আগুৱাইছে তাৰ নেক্সটটো যেতিয়া আমি সকলোৱে দায়িত্ব বুলি কৈছোঁ কাৰ্বি আংলঙৰ শিক্ষা ক্ষেত্ৰত আৰু স্কুল বহুত আগবাঢ়িব লাগিব মই যিমান দূৰ ব্যক্তিগতভাৱে জানো মোৰ সতীৰ্থকসকলৰ ফালৰ পৰা বহু ঠাইত এতিয়াও এজনীয়া শিক্ষকৰে বহু বিদ্যালয় চলি আছে হয় বহু ঠাইত শিক্ষক যাবলৈ তেওঁলোকে অকণমান হেমাহি কৰে তেওঁলোকে বিদ্যালয়লৈ সেইকাৰণে আমি আৰম্ভ কৰিব বিচাৰিছোঁ যে এইবাৰ কিন্তু আমি সকলো দায়িত্ব এটা স্কুলৰ আমিও দায়িত্ব এইকাৰণে মই শেষত তেওঁলোকক মই ক'ব বিচাৰিছোঁ যিটো হয় কাৰ্বি আংলঙত যদি উন্নতি হ'বলৈ হ'লে আমাৰ পুঁজি লাগিব সেই পুঁজিটো কিন্তু আমাৰ অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে আমাক যথেষ্ট ইয়াত পুঁজিটো অহা আমাক লাগিব বুলি আপোনালোকৰ ফালৰ পৰা ধন্যবাদ মই এই পুঁজিৰ কিন্তু সঠিক ব্যৱহাৰৰ প্ৰসংগও আছে মই চেমছন আপোনাৰ কাষলৈ আহিছোঁ আকৌ এবাৰ পেনেলিষ্টসকলৰ কাষলৈ তাৰপিছত মই বাকীসকলৰ কাষলৈ যাম চেমছন পুঁজিৰ সদব্যৱহাৰ আহক পুঁজি লাগে পুঁজি কিন্তু পুঁজিৰ সদব্যৱহাৰটো বৰ ডাঙৰ প্ৰশ্ন বাইলুং ডাঙৰীয়া মোক অলপ আগতে আমাৰ ৰংপি ডাঙৰীয়াই মোক ক'লে যে বিজেপি গভৰ্ণমেণ্টে সদায় পাৰ্মানেণ্ট ডেভেলপমেণ্টৰ কাৰণে আমি কৰোঁ বুলি কৈছে মই প্ৰথমতে ক'লোঁ কাৰ্বি আংলং একেবাৰে ডেভেলপমেণ্ট হোৱা নাই বুলি কোৱা নাই কিন্তু য'ত নেকি পাৰ্মানেণ্ট ডেভেলপমেণ্ট হ'ব লাগে টেম্পৰেৰী ডেভেলপমেণ্টে হৈছে ইয়াৰ উদাহৰণ মই আপোনাক দিছোঁ যোৱা 16 মাৰ্চ 2022 ছেশ্যনটো আপুনি চাব আমাৰ কাৰ্বি আংলঙৰ পৰা ইলেক্টেড হৈ যোৱা MP হৰেণ সিং বে ডাঙৰীয়া তেখেতে ছেশ্যনত এটা ৰিটেন সহকাৰে দিছে যে কোভিডৰ পিছত ডিফু ষ্টেচনত ট্ৰেইন মানে ৰখা নাই এতিয়া ৰখাব লাগে সেইটো কি পাৰ্মানেণ্ট ডেভেলপমেণ্ট নেকি যে ট্ৰেইন ডিফু ষ্টেচনত তাৰমানে ৰখাব লাগে সেইটো কিবা ডেভেলপমেণ্ট হৈছেনে পাৰ্মানেণ্ট ডেভেলপমেণ্ট আপুনি ধৰিব পাৰেনে সেইটো গতিকে তেখেতে যিটো কৈছে যে গোটেইখিনি পাৰ্মানেণ্ট বুলি কোৱাটো ইয়াতে মই নকচাত কৰিছোঁ ঠিক আছে আৰু এটা কথা আপুনি চাব আপোনাৰ নিউজ চেনেলতে প্লে হৈছিলে বাইদা বুলি ঠাই আছে য'ত নেকি পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰা আপুনি কমচে কম 45 কিলোমিটাৰমান ভিতৰত এটা স্কুল আছে আপোনাৰ নিউজত যদি আপুনি চাই আপুনি পাই যাব সেইকাৰণেতো মই সুধিছোঁ মোৰ সাংবাদিকসকলৰ ওপৰতে সন্দেহ উপজিছে যে ভুল বাতৰি পঠিয়াইছে মই নিজে লৈ গৈছিলোঁ তাতে 1952 এষ্টাব্লিছমেণ্ট স্কুলত আজিলৈকে ক্লাছ 3 পাছ কৰিব পৰা এজন ষ্টুডেণ্ট ওলা নাই তাত আপুনি কি ক'ব এইটোতো পাৰ্মানেণ্ট ডেভেলপমেণ্ট বিশেষকৈ হিউমেন ৰিচোৰ্চৰ ফালৰ পৰা মানৱ সম্পদৰ ফালৰ পৰা সেইখিনি আমি ভাবিব লাগিব এইটো ভাবিব লাগিব ঠিক তেনেকুৱা কাৰ্বি আংলঙৰ পশ্চিম কাৰ্বি আংলং আটাইতকৈ পুৰণি গাঁও বুলি ক'লে ক্ৰুংজেং বুলি কয় কলঙা বুলিও কয় এইখন 1830ত এই কমাৰ্চিয়েল যিটো মাৰ্কেট এষ্টাব্লিছমেণ্ট হৈছে তাত মোৰ জন্মও হোৱা নাই এই জেগাটো তাত কিন্তু 2000লৈকে ড্ৰিংকিং ৱাটাৰ আছিলে আজি নাই কিন্তু ইয়াতে কি পাৰ্মানেণ্ট ডেভেলপমেণ্ট হৈছে বুলি আপুনি ক'ব পাৰে ঠিক আছে আপোনালোকে যদি যায় মোৰ লগত বলক ঠিক আছে যে মই প্ৰথমতে ক'লোঁ পলিটিকেল ইছ্যুত পলিটিকেলাইজ কৰিব নালাগে মই আৰু ৰিপ্লাই কৰিব নিবিচাৰোঁ আৰু যদি ৰিপ্লাই কৰে এক ৰাতিও শেষ নহ'ব মোৰ তাত ইমান ডাটা এই প্ৰশ্নখিনি উত্তৰ বিচাৰিম চাওক মই ইয়াত বিজেপিক
সমালোচনা কৰিবলৈ আহিছোঁ, কংগ্ৰেছক সমালোচনা কৰিবলৈ আহিছোঁ, বা APHCLক বা আন কোনোবা HDCক বা আন কাৰোবাক যিয়ে নহওক, বা ইয়াত থকা মাও শিবিৰৰ আমাৰ সন্মানীয় যিগৰাকী বিষয়ববী আছে, কাকো মই ইয়াত পোনপটীয়াকৈ আঙুলি টোৱাই ব্যক্তিগতভাৱে বা তেওঁলোকৰ দলীয়ভাৱে ইয়াত মই সমালোচনা কৰিবলৈ তেনেধৰণে অহা নাই। আমাৰ উদ্দেশ্যটো হ'ল কাৰ্বি আংলঙৰ সামাজিক, ৰাজনৈতিক, ইয়াৰ আন আন ক্ষেত্ৰসমূহত আমি শিক্ষাৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন পথ, পৰিবহণ, যাতায়াত, যোগাযোগ, আন্তঃগাঁথনি গোটেইখিনি কথা পাতিবলৈ আহিছোঁ। মই সেইকাৰণে কৈছোঁ যে তেখেতে যিখিনি কথা ক'লে মই জানো, এইকাৰণে জানো মোৰ সতীৰ্থসকলে সেইবোৰ বাতৰি দিছে, পঠিয়াইছে। এতিয়া ইয়াত থাকি, ডিফুত থাকি অনুভৱটো এনেধৰণৰ এটা দিব বিচৰা হৈছে যে সকলো ঠিকেই আছে, কাৰ্বি আংলঙত বহুত ভাল হৈছে, এনেধৰণৰ এটা অনুভৱ দিব বিচৰা হৈছে। কিন্তু সেই যিখিনি ঠাইৰ কথা আমি আজি পাতিছোঁ সেইখিনিতো দূৰ হ'ব লাগিব, সেই সমস্যাখিনিতো সেই ঠাইসমূহত দূৰ হ'ব লাগিব। তাৰ কাৰণে কি চিন্তা আছে আপোনালোকৰ? হয়, আপোনাকে সুধিছোঁ। প্ৰথমতে এটা কথাই দিয়ে মই উত্তৰ দিব পাৰোঁ, কিন্তু অলপ ক'ব লাগিব যে তেৰণ ডাঙৰীয়াক প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ দলৰ চৰকাৰে যিখিনি য'ত হ'ব লাগে, অমুকত এইটো কাম কৰিব লাগে, তাত এই স্কিমটো টেক আপ কৰিব লাগে, যি কয় ৰাইজৰ স্বাৰ্থৰ খাতিৰত আমাৰ দলে এনেকুৱা মানে যিটো কনষ্ট্ৰাকটিভ ছাজেশ্যনটো আমি আদৰণি জনাইছোঁ, আৰু সকলো বিৰোধী দলৰ সদস্যসকলৰ পৰা আমি এই ধৰণৰ পৰামৰ্শটো আশা ৰাখিছোঁ। আৰু এইখিনি কিয় হৈছে, মানে বিগত যিমান চৰকাৰ হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ গঠন হোৱাৰ পৰা বিজেপি চৰকাৰৰ আগৰ চৰকাৰলৈকে তেওঁলোকে নকৰা নহয়, কৰিছে। কি কৰিছে? অকল ডিউটি কৰিছে, কৰ্তব্য কৰিছে অকল। আপুনি জানিব, সকলোৱে এইটো মনত ৰাখক, কৰ্তব্য অৰ্থাৎ ডিউটি এণ্ড ৰেছপনচিবিলিটি বেলেগ বেলেগ বস্তু। ডিউটি মানে কৰ্তব্য, কৰিব লাগে কৰিছে, এইখিনি আগৰ চৰকাৰে কৰিছে। কিন্তু বিজেপি চৰকাৰে সেইটো নকৰে, দায়িত্ব ৰেছপনচিবিলিটি বিয়াৰ কৰে। আজি যিখিনি কৰিছে মুড়ি ডাঙৰে নেশ্যনেল লেভেলৰ যিটো গভমেণ্টে যিখিনি ডাঙৰ কোনেও সপোনত ভাবিব নোৱাৰা কাম কৰিছে, সেইটো দায়িত্ব পালন কৰিছে। অকল কৰ্তব্য বিজেপি চৰকাৰে কৰা নাই। সেইকাৰণে যেনে মই ক'লো নহয় যে সংবিধানৰ পৰা 370 যে আঁতৰাব পাৰিছে, কোনো চৰকাৰে পৰা নাই। 33% উইমেন ৰিজাৰ্ভেশ্যন বিল দুটা মানে আপাৰ আৰু লৱাৰ যিটো হাউচত পাছ কৰাইছে, কোনো চৰকাৰে পৰা নাই। মই কাৰ্বি আংলং কেন্দ্ৰিক কথাখিনি ক'ব। কি ক'লে? কাৰ্বি আংলঙত কি কৰিছে? মই আহি আছোঁ নহয়, তাৰ নেশ্যনেলৰ পৰা আহি আছোঁ ইয়ালৈকে। নেশ্যনেল, কাৰণ আমি অকল কাৰ্বি আংলংখন উন্নতি কৰিবলৈ হ'লে নেশ্যনেলৰ কথা আমি জানিব লাগিব। আমিতো নেশ্যনেল মেইন ষ্ট্ৰীমৰ লগত সংযোগ হ'ব লাগিব। মই আপোনাক সন্মান সহকাৰে কওঁ, নেশ্যনেল বা বাতৰি পাবলৈ আমি নেশ্যনেল বাবে আমি কথা বুজো, আমি চাওঁ। মই আজি ND24ৰ দৰ্শকসকলক কাৰ্বি আংলং দেখুৱাব খুজিছোঁ, আচল কাৰ্বি আংলংখন। মই সেইকাৰণে আহি আছোঁ, তাৰ পৰা ইয়ালৈকে আহিম, সময় লাগিব। ঠিক তেনেকৈ এইমাত্ৰ মই ক'লোতো, মানে কেৱল ক্ৰিটিচাইজ কৰিলে নহয়, যিকোনো ব্যক্তি, যিকোনো দল, যিকোনো সংগঠন অকল কৰ্তব্য কৰিলে নহয়। ক'লো নহয়, বিজেপি চৰকাৰ হোৱাৰ আগলৈকে যিখিনি পলিটিকেল পাৰ্টিৰ গভমেণ্ট যিমান চৰকাৰ চলাইছে অকল ডিউটি কৰিছে কাৰ্বি ৰাইজৰ কাৰণে, কাৰ্বিৰ লগতে যিমান ট্ৰাইবেল আৰু নন ট্ৰাইবেল। কিন্তু মই এটা কথা কওঁ, বেয়া নাপাব, মই কথাবোৰ স্পষ্টকৈ কৈ ভাল পাওঁ। তাত এটা কথা কিন্তু আমি ক'বই লাগিব, যিসকলে এটা সময়লৈকে ডিউটি কৰিছিল তাৰে কিন্তু গৰিষ্ঠ সংখ্যকে এতিয়া আহি বিজেপিত তেওঁলোকে যোগদান কৰি তেওঁলোকে কিন্তু আকৌ শাসন চম্ভালি আছে, তেওঁলোকে জনপ্ৰতিনিধি হৈ আছে। সেইটো পলিটিকেল, মই আপোনাক উত্তৰ দিছোঁ, পলিটিকেল এফেয়াৰ্ছটো এনেকুৱা বস্তু, এইটো হ'ল কি ৰেডিঅ' এক্টিভ এলিমেণ্টৰ নিচিনা। এইটো হয়, এইটো মানে ৰিয়েক্টিভ। আপুনি কাইলৈ কি কৰিব, আমাৰ যে কাঠা ডাঙৰে এতিয়া PFCC কৰি আছে, 2-3 বছৰৰ পিছত কি কৰিব সেইটো তেখেতে গম নাপায়। আমাৰ ফাংচনটো বাৰু তেতিয়াৰ পৰা CPIMLতে আছে, কিন্তু ভৱিষ্যতে CPIML যে হৈ থাকিব গম নাপায়। আৰু ঠিক তেনেকৈ ইয়াত আছে কিছুমান আগত যি দলত আছে সেই দলত এতিয়া নাই। ৰেঞ্চিং বে ডাঙৰে অলপ আগত কৈছে, মোক কথা শুনাইছে বিজেপিক, যে কৈছে দিছপুৰে বোলে দখল কৰিছে, অমুক হৈছে। তেখেতটো আগতে DC আছিলে, এতিয়া কংগ্ৰেছ কেনেকৈ হ'ল? ঠিক তেনেকৈ মই একে। এইটো পলিটিকেল এফেয়াৰটো বহুত ৰিয়েক্টিভ। আগৰ পৰা হ'ল বেলেগ দল, এইটো দলত আহিলে এইটো কৈ লাভ নাই। কিন্তু অতীতৰ হিচাপ নকৰে, পলিটিক্সত বৰ্তমানহে হিচাপ কৰিব লাগে। মই বে ডাঙৰক এটা উত্তৰ দি লওঁ। তেখেতে কৈছে যে
পাৱাৰ চাৰেণ্ডাৰ কৰিছে ষ্টেট গভৰ্ণমেণ্টৰ তাত বুলি কৈছে আৰু তেখেতে হাইকোৰ্টত ফাইলো কৰিছে কেছ আৰু সেইটো ফাইনেল ভাৰ্ডিক অহা নাই খুব সম্ভৱ সেইটো অনৱে হৈ আছে খুব সম্ভৱ তেখেতে জানিব কিন্তু এটা কথা ক'ব বিচাৰিছোঁ যে 3rd গ্ৰেড 4th গ্ৰেড চাকৰি কিয় দিব পৰা নাই বুলি কৈছে তেখেতে এইটো কেনেকৈ হ'ল যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যেতিয়া ইকনমিক ৰিফৰ্মছৰ নামত যেতিয়া চাকৰিৰ পদ অলাগতিয়াল যিখিনি পষ্ট এবলিছ কৰিব লাগে সেই পলিচিৰ আৰ্হিমতে তেতিয়া তদানীন্তন চৰকাৰৰ সময়ত তেতিয়া ইয়াত ASDCৰ শাসন আছিলে ৰেঞ্চিং ডাঙৰীয়াৰ পাৰ্টি আছিলে তেতিয়া যদি কাৰ্বি আংলং অট'নমাছ কাউন্সিলটো 6 শিডিউল এৰিয়া বেকৱাৰ্ড এৰিয়া বুলি কৈ যে আমাক এই মানে যিটো ইকনমিক ৰিফৰ্মছৰ পৰা যদি এক্সাম কৰিব লাগে বুলি যদি অন্তত কাউন্সিল অথৰিটিয়ে যদি দিলেহেঁতেন কাগজখন অন্তত আমাক এক্সাম কৰিলেহেঁতেন তেতিয়া SIU নাহিলে হয় SIU যদি নাহে 3rd 4th গ্ৰেড কি ডাঙৰ অফিচাৰো আমি দিব পাৰিলো হয় এক নম্বৰ কথা আৰু এটা কথা যে পাৱাৰ চাৰেণ্ডাৰ কৰাটো কংগ্ৰেছে এটা মই এটা লাষ্ট এটা ক'ম যে প্ৰাইমেৰী এডুকেশ্যনটো কাৰণ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এইটো ইনহাৰেঞ্চ ছাবজেক্ট টিচাৰ প্ৰাইমেৰী টিচাৰ ৰিটায়াৰ হোৱাৰ পিছত যেতিয়া পেঞ্চনৰ পইচা কোনটো হেডৰ পৰা দিছে কাউন্সিলৰ হেডৰ পৰাহে দিয়াব লাগিছিলে এলি সিং টিপি আছিলে এডুকেশ্যন কংগ্ৰেছ কাউন্সিলৰ সময়ত ৰেঞ্চিং বে ডাঙৰ এতিয়া যিটো কংগ্ৰেছৰ আছে সেইটো গভৰ্ণমেণ্টৰ সময়ত এলি সিং টিপি এডুকেশ্যন আছিলে তেতিয়া সেই পেঞ্চনটো যদি কাউন্সিলৰ হেডৰ পৰা যদি পেঞ্চন এতিয়ালৈকে প্ৰাইমেৰী ৰিটায়াৰ্ড টিচাৰক দিলেহেঁতেন তেতিয়াহ'লে পাৱাৰ চাৰেণ্ডাৰ নহ'লে হয় ঠিক আছে ধন্যবাদ সময় মই আকৌ আহিম এক মিনিট আছুৰ প্ৰতিনিধি যদি আছে সদৌ অসম ছাত্ৰ সন্থাৰ মই এজনৰ কাষলৈ আহিব খুজিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদো আছে মই একেলগে দুইৰ পৰা কথাখিনি ল'বলৈ যত্ন কৰিম সদৌ অসম ছাত্ৰ সন্থাক সুধিব খুজিছোঁ যে ছাত্ৰ ছাত্ৰীৰ প্ৰসংগটো মূল ইয়াত কাৰ্বি ছাত্ৰ সন্থা আছে কেইবাটাও গোট আছে তেওঁলোকেও ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিবোৰ অন্তৰায় দেখিবলৈ পাইছে সেইখিনি সন্দৰ্ভত সৰব হৈছে আপোনালোকে কি দেখিছে কাৰ্বি আংলঙত কাৰণ ইয়াত কাৰ্বি আংলঙত যিসকল লোক বসবাস কৰে কেৱল কাৰ্বি জনগোষ্ঠী বুলিয়ে নহয় প্ৰত্যেকটো জনগোষ্ঠীৰে এখন ক্ষুদ্ৰ অসম ইয়াত বসবাস কৰে গতিকে আপোনালোকে কেনেধৰণে দেখিছে কি বিকাশ উন্নয়ন প্ৰগতি এই শব্দবোৰ ক'বলৈ কিমান ভাল ইয়াত মই পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ যে বৰ্তমান ট্ৰিপল-D হৈ আছে দিল্লী দিছপুৰ ডিফু কিন্তু অসম চৰকাৰে আমাৰ কাৰ্বি আংলং জিলাক মাহিমা চুকুৰ দিহে তেওঁলোকে দৃষ্টি চায় গতিকে শিক্ষা ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে আমাৰ কাৰ্বি আংলং হ'ব লাগিছিল ট্ৰিপল ইঞ্জিন কিন্তু ট্ৰিপল ইঞ্জিন যিমানটো উন্নয়ন হ'ব লাগিছিল শিক্ষা ক্ষেত্ৰত কিন্তু হোৱা নাই আৰু বছৰ ধৰি একমাত্ৰ আমাৰ ইয়াতে কলেজ চৰকাৰী মহাবিদ্যালয় আছে ডিফু গভৰ্ণমেণ্ট কলেজ য'তনো আমাৰ ছাত্ৰ ছাত্ৰী ইয়াত চিট নাপায় তেওঁলোকে বাহিৰত পঢ়িব লাগে কিয় অসম চৰকাৰ আমাৰ কাৰ্বি আংলং সমস্যাটো অসমৰ সমস্যা বুলি তেওঁলোকে লোৱা নাই দ্বিতীয় কথা হ'ল আমাৰ একমাত্ৰ ডিফু কেম্পাছ আছে য'তনো আমাৰ কাৰ্বি আংলঙৰ বিভিন্ন অসমৰ ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িবৰ কাৰণেহে কিন্তু অসম চৰকাৰে কিয় কাৰ্বি আংলঙৰ শিক্ষা সমস্যাটো অসমৰ সমস্যা বুলি তেওঁলোকে লোৱা নাই আৰু বছৰে বছৰ ধৰি অসম চৰকাৰে গুণোৎসৱ থওঁতে চৰকাৰ মন্ত্ৰীয়ে আহে কোনোবা ডাঙৰ মানুহে তেওঁলোকৰ নামত বহুত পইচা খৰচা কৰে কিন্তু গুণ আমি আজিলৈকে দেখা পোৱা নাই অকল উৎসৱ দেখা পাইছোঁ উৎসৱ নামত পইচা খৰচা কৰিছে গতিকে এইকেইটা পইচা যদি শিক্ষা ক্ষেত্ৰত যদি আমি ভালকৈ যদি আমি ব্যৱহাৰ কৰিলোহেঁতেন তেন্তে আমাৰ কাৰ্বি আংলঙৰ পঢ়া ক্ষেত্ৰত আমি ভালকৈ দেখা পালোঁ হয় আৰু দ্বিতীয় কথা ক'ব বিচাৰিছোঁ আমাৰ স্বাস্থ্য ক্ষেত্ৰত আমাৰ কাৰ্বি আংলং স্বাস্থ্য লাগে কিন্তু এনেকৈ নালাগে যে 1 ঘণ্টা দিলে বানপানী হৈ যায় য'ত বৰশী দিলে মাছ উঠি আহে আৰু য'তনো ডিফু মেডিকেল কলেজ আছে বৰ্তমানৰ মুখ্যমন্ত্ৰী প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তেখেতে বাৰে বিমান কৰিব আহিছে আৰু তেখেতে বাৰবাৰ আহোঁতে কোটি টকা প্ৰগ্ৰাম এৰেঞ্জ কৰিব লগা হৈছে গতিকে এইবিলাক ভ্ৰমণ নামত পইচা খৰচা কৰাতকৈ ইয়াত যিমানখিনি সামগ্ৰিক লাগে কিবা এটা এতিয়া যদি আমাৰ নামতে মেডিকেল কলেজ কিন্তু আমি পাওঁ তাতে পেৰাচিটামল আৰু গেছৰ টেবলেট তাৰ বাহিৰে আকৌ একো নাপাওঁ গতিকে অসম চৰকাৰ কিয় কাৰ্বি আংলঙৰ সমস্যা তেওঁলোকে অসমৰ সমস্যা বুলি তেওঁলোকে নলয় আৰু সদায় যে কাৰ্বি আংলং ৰাইজক বা কাৰ্বি আংলং জনগোষ্ঠীসকলক যিহেতু কলাগুৰু বিষ্ণু ৰাভা দিৱসে কৈ গৈছে যে কাৰ্বি ৱেৰ দি কলম্বাছ অফ আছাম তেন্তে আমাক কিয় বা অসমৰ জনগোষ্ঠী বা খিলঞ্জীয়া হিচাপে তেওঁলোকে অসম চৰকাৰ গ্ৰহণ নকৰাকৈ সদায় মাহিমা চুকুৰি তেওঁলোকে প্ৰতিনিধি আছে বিষয়ববী আছে আপোনাৰ কাষলৈ আহিছোঁ কাৰ্বি আংলঙৰ কেইবাটাও সমস্যাৰ লগতে আমি সীমা সমস্যাটোৰ দিশটো অতি দৃষ্টিকটু ৰূপত আমি প্ৰত্যক্ষ কৰি আছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সীমা সমস্যাক লৈ দীৰ্ঘদিন ধৰি তেওঁলোকে সোচ্চাৰ হৈ আহিছে দাবী দুবা উত্থাপন কৰি আহিছে কাৰ্বি আংলঙক
এই সীমা সমস্যাই এক প্ৰকাৰ জোকাৰি পেলাইছে, আপোচো কৰা হৈছে ঠাই বিশেষে। তৎসত্বেও এইবোৰ দূৰ হোৱা নাই। আপোনালোকে আৰু সামগ্ৰিক কি কি দিশ ইয়াত সংযোজন কৰিব খুজিব? হয়, সৰ্বপ্ৰথমে মই NE24ৰ সমূহ পৰিয়ালক আমাৰ কাৰ্বি আংলঙলৈ আদৰণি জনাইছোঁ। লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জনাইছোঁ। হয়, ৰাজীৱ দা কথাটো আপুনি ঠিকেই কৈছে। আমি 24 মে 2023 তাৰিখে সন্মানীয় আমাৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াৰ লগত আৰু কাৰ্বি ছাত্ৰ সন্থাৰ এটা সজাতি দল আমি গৈছিলোঁ কান্দুলিলৈ। সেই কথাটোৱে ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ ইয়াত বিভিন্ন ৰাজনীতিক দল আছে, পৰিণত কৰি আছে, যদি আমাৰ মাটিকণে নাথাকে আমি ৰাজনীতি ক'ৰ পৰা কৰিম? সৰ্বপ্ৰথমে কথাটো আমি মাইণ্ড কৰিব লাগিব, আমি চিন্তা কৰিব লাগিব। যিহেতু কংৰাজ চাংমাই ডাঙৰীয়াই যোনটো এগ্ৰেছিভ ৰূপত তেওঁৰ কথাখিনি ৰাখিব পাৰিছে, আমাৰ মাটিখিনি যিহেতু তেওঁলোকে লৈ যাব পাৰিছে, আপুনি আচৰিত পাব। তাত গ'লে আপুনি ফিল্ড ভিজিট কৰিব চাগে, কৰিলে আপুনি আচৰিত পাব। আমাৰ বিয়পিটো মেঘালয়ত পৰি আছে। মেঘালয় বিয়পিটো আমাৰ কাৰ্বি আংলঙৰ মাটিৰ সীমালৈ সোমাই আহিছে, কিন্তু তৎসত্ত্বেও অসম চৰকাৰে একো এটা ষ্টেপ লোৱা নাই। খুব এটা বেয়া অৱস্থা, লেক অফ ছিকিউৰিটি। তাত মানুহখিনি কেনেকুৱা আছে আমি গৈ পেলাই দেখিছোঁ, খুব ভয়ানক এটা ছবি। কিন্তু অসম চৰকাৰে ইয়াৰ ওপৰত বা এই ৰুলিং চৰকাৰখন ইয়াৰ ওপৰত কিবা এটা ষ্টেপ লৈছে বুলি মই নাই। যদি লৈছে বা কি ষ্টেপ লৈছে তেওঁলোকে ৰাজহুৱা কৰিব লাগে। আজিলৈকে ৰাজহুৱা কৰা নাই। তেওঁলোকে এখন AC ৰুমত বহি পেলাই কি মিটিং পাতে, সেই মিটিংখন আমিও গম পোৱা নাই। এতিয়া ধৰক মেঘালয় গ'ল, মেঘালয় ডিছপুট এৰিয়াত কিবা এটা হৈ আছে, এতিয়া আপোনালোকে দেখিছে। তাৰপিছত আপোনাৰ আহিব নাগালেণ্ড, আকৌ নাগালেণ্ডৰ ছেম অৱস্থা, এই দৌৰাদৌৰি হ'ব, কিন্তু ইয়াৰ ওপৰত এটাও চলিউশ্যন নাই। নট অনলি বিজেপি, ছেম কংগ্ৰেছ চৰকাৰ সময়তো ইয়াৰ ওপৰত চলিউশ্যন নাছিল, ছেম বিজেপি চৰকাৰ সময়তো নাই। আমি একেমুখে ক'ব পাৰোঁ, একেমুখে এটা কথাই ক'ব পাৰোঁ, ডেভেলপমেণ্ট নামত তেওঁলোকে মানে শাসন কৰিছে, কিন্তু ডেভেলপমেণ্ট নামত একো কৰা নাই। কাক বুলি মানুহ ককা, সকলোৰে দাড়ি চুলি পকা, চিম্পল কনচেপ্ট। কিন্তু দাদা এটা কথা আকৌ আমি ক'ব লাগিব, হয়, যিহেতু আমি ছাত্ৰ সংগঠন হিচাপে আমি এডুকেশ্যনৰ কথা ক'ব লাগিব। সৰ্বপ্ৰথমে আমি ফাউণ্ডেশ্যনটোৰ কথা পাতিব লাগিব, LP ছেকশ্যনৰ যোনটো। LPৰ পৰা আমাৰ ল'ৰা ছোৱালী আহিব। কিন্তু আপোনাৰ মই বহুত 11টা ব্লক আছে, নহ'লে মই 11টা ব্লকৰ কথা নকওঁ, মই এটা ব্লকৰ কথাই ক'ম। ৰিচেণ্টলি আমি ভিজিট কৰিছিলোঁ লাংচুম এপি ব্লকত। এনেকুৱা এটা অৱস্থা, 30:1 বুলি কয় ৰাইট টু এডুকেশ্যন একৰ মতে, ইয়াত 50:1 হৈ আছে ক'ৰবাত। কিছুমানৰ আপোনাৰ স্কুলৰ ডেভেলপমেণ্ট মানে কি, স্কুলৰ কনষ্ট্ৰাকশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰে নাই, বহুত বাঁহৰ বেৰ। মই দেখাব পাৰিম, স্পৰ্ট আছে, এনেকুৱা জেগা আছে। প্লাছ এটা শ্ৰেণীত আপোনাৰ 3টাকে ছেশ্যন বহাই থৈছে। যিহেতু আছামিছ মিডিয়ামৰ পৰা ইংলিছ মিডিয়াম কৰিছে, ৰিচেণ্টলি কিছুমান স্কুল আছামিছ মিডিয়ামৰ দ্বাৰা, এইটো ইম্পৰ্টেণ্ট কথা, আছামিছ মিডিয়ামৰ পৰা ইংলিছ মিডিয়াম কৰিছে। যিহেতু আছামিছ মিডিয়াম থাকোঁতে 4টা শ্ৰেণী আছিল, এতিয়া ইংলিছ মিডিয়াম কৰোঁতে নাৰ্চাৰী, LKG, UKG, ষ্টেণ্ডাৰ্ড 1, ষ্টেণ্ডাৰ্ড 2 এনেকুৱা বনাব লগা হৈছে। চ' এটা শ্ৰেণীত 3টাকে ছেশ্যন বহাই দিছে, তাতে এজন মাষ্টৰে। কাক পঢ়াব আপুনি কওক? কোনটো ষ্টুডেণ্টক পঢ়াব? ক্লাছ 1ক পঢ়াব নে নাৰ্চাৰীক পঢ়াব? আমি দেখি আহিছোঁ, আমি কথা পাতিছোঁ টিচাৰবিলাকৰ লগত, কিন্তু টিচাৰবিলাক আগবাঢ়ি আহিবলৈ ভয় খাইছে। যিহেতু চাকৰি কৰে, সিহঁতৰ চাকৰিৰ মায়াত তেওঁলোকে ভয়ত তেওঁলোকে এইখিনি কথা খুলি ক'ব নোৱাৰে অন দ্য কেমেৰা। তেওঁলোকে কিন্তু আমাক কথাখিনি কৈছে বোলে, আমি এইখিনি প্ৰব্লেম পাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এগৰাকী জ্যেষ্ঠ সাংবাদিক আছে মোৰ, আমি একেলগে কামো কৰিছোঁ বহু সময়ত, সঞ্জু বৰা ডাঙৰীয়া আছে, মই তেখেতৰ কাষলৈ আহিব খুজিছোঁ। দীৰ্ঘকাল কাৰ্বি আংলঙৰ বা বাতৰি আপুনি শিৰোনাম আকাৰে প্ৰকাশ কৰিছে। আজিও আপুনি এগৰাকী পেছাদাৰী সাংবাদিক হিচাপে কৰ্মৰত। এতিয়া কথাটো হ'ল, আপুনি কেনেধৰণে অৱলোকন কৰে কাৰ্বি আংলঙখনক? বিকাশ, প্ৰগতি, শিক্ষা, স্বাস্থ্য, ৰাজনীতি, সামাজিক ন্যায় প্ৰতিষ্ঠা, এই গোটেই দিশবোৰ কেনেধৰণে অৱলোকন কৰে, খুব চমুকৈ ক'বলৈ অনুৰোধ জনাইছোঁ। হয়, ধন্যবাদ ৰাজদীপ। হয়, 3টা দশক ধৰি সাংবাদিকতা কৰিছোঁ। কাৰ্বি আংলঙৰ বাসিন্দা হিচাপে মাটিৰ পৰা গোটেই কামখিনি কৰিছোঁ, গতিকে দেখিছোঁ কেনেকুৱা ধৰণৰ উন্নতি হৈছে। যে উন্নতি নিশ্চিতভাৱে হ'বই লাগিব। 51 চনত যি কাৰ্বি আংলং আছে, আজি 21শ শতিকাত সেই কাৰ্বি আংলং থাকিলে নহ'ব, বা কোনো ঠাইত তেনেকুৱা ধৰণে নহ'ব। ডেভেলপমেণ্টটো এটা গতিশীল প্ৰক্ৰিয়া, কিন্তু গতিশীল প্ৰক্ৰিয়া হ'লেও কিছু কাম কিন্তু কৰিব লগা আছে। ডেভেলপমেণ্ট হৈছে, কিন্তু কৰিব লগাও বহু কাম আছে। সীমান্তৰ কথা আহিছে, সীমান্তত উন্নয়ন নাই, আৰু সীমান্তত উন্নয়ন নথকাৰ বাবে আচলতে সীমান্তত অন্য ৰাজ্যই আচলতে তাত দখল কৰিবলৈ সুবিধা পাইছে। যদি সীমান্তত ময়ো থাকোঁ বা আপোনালোকো যদি থাকে, সীমান্তৰ বাসিন্দা হিচাপে সীমান্তত যেতিয়া ৰাস্তা নাথাকিব, স্বাস্থ্য নাথাকিব, শিক্ষাৰ ব্যৱস্থা নাথাকিব, চুবুৰীয়া ৰাজ্যই যদি সেই সুবিধাখিনি দিয়ে, আমি সেই চুবুৰীয়া ৰাজ্যৰ লগত থাকিবলৈ মন মেলিম। বিজুলী সংযোগৰ কথাবোৰো আছে, স্বাভাৱিক কথা এইটো। গতিকে সেই বস্তুবিলাক হোৱা নাই। এতিয়া কিছুদিন আগতে মকৰুত ঘটনা হ'ল,
খেৰণিৰ পৰা মকৰুলৈ যাবলৈ হ'লে যি অৱস্থা, সেই ৰাস্তাৰ অৱস্থাই আচলতে কয় কাৰ্বি আংলঙৰ উন্নতি সকলো ঠাইতে যে হোৱা নাই। ডিফুত নিশ্চিতভাৱে উন্নতি হৈছে, ডিফুত এনেকুৱা ধৰণৰ ষ্টেডিয়াম হৈছে যে গোটেই 26টা সমষ্টিত এখন ষ্টেডিয়াম হৈছে, তেনেকুৱা ধৰণৰ আন্তঃগাঁথনি উন্নতিবিলাক হৈছে, কিন্তু ভিতৰুৱা অঞ্চলত যেনেকুৱা ধৰণৰ উন্নতিবিলাক হ'ব লাগিছিল সেয়া হোৱা নাই। আৰু সামগ্ৰিকভাৱে উন্নতি বুলি ক'লে সকলো এলেকাৰ উন্নতি হ'ব লাগিব, তেতিয়াহে আচলতে আমি উন্নতি হোৱা বুলি ক'ব পাৰিম। ঠিক একেদৰে শিক্ষাৰ ক্ষেত্ৰত যদি আমি চাওঁ যে ডিফু চৰকাৰী কলেজ আছে, ছায়েন্স কলেজ যথেষ্ট কম এতিয়াও কাৰ্বি আংলঙত, আৰু 16খনকৈ কলেজ আছে, 16খন কলেজৰ 4খনহে প্ৰভিঞ্চিয়েলাইজ কলেজ আৰু গোটেইবিলাক ভেঞ্চাৰ কলেজ। আৰু ভেঞ্চাৰ কলেজ হোৱাৰ কাৰণে শিক্ষাৰ যেনেকুৱা ধৰণে উন্নতি হ'ব লাগিছিলে সেইটো হোৱা নাই। প্ৰভিঞ্চিয়েলাইজেশ্যনৰ যিটো নীতি, সেই নীতিমতে এতিয়া মানে প্ৰভিঞ্চিয়েলাইজেশ্যনটো বন্ধ কৰিছে, কিন্তু পাহাৰৰ ক্ষেত্ৰত মই ভাবোঁ অসম চৰকাৰে এটা সুকীয়া ধৰণে এটা ৰেহাই দিব লাগে যে কাৰ্বি আংলঙৰ পাহাৰীয়া অঞ্চলবিলাকত যে 3 কিলোমিটাৰৰ আঁতৰে স্কুল থাকিব, তেনেকুৱা ধৰণৰ এটা নীতি আছে, বা যিটো নিউ এডুকেশ্যন পলিচি মতে যিখিনি ব্যৱস্থা আছে, সেই ব্যৱস্থাত পাহাৰৰ ক্ষেত্ৰত কি হৈ যায়, আমাৰ এখন গাঁৱত খুব কম মানুহ থাকে, ইমান কম মানুহৰ বাসিন্দাত আচলতে এখন স্কুল নহয়, কিন্তু 16 কিলোমিটাৰ দূৰ খোজকাঢ়ি আহি আচলতে ছাত্ৰ ছাত্ৰীয়ে পঢ়িব নোৱাৰে। তেনেকুৱা ধৰণৰ সমস্যাবিলাক আছে, এইবিলাক ঠিক কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰলৈ যদি আহোঁ, আমি কিছু সময়ৰ আগত কেইবাজনো বক্তাই কৈছে যে আমাৰ তাৰাপুং বৰপুঙৰ কথা কৈছে, কেনেকুৱা ধৰণে কান্ধত বুকি আনিব লগা হয় মানুহ, ঠিক পশ্চিম কাৰ্বি আংলঙতো তেনেকুৱা ধৰণৰ হৈছে, আমি সেইবিলাক বাতৰি কৰিছোঁ। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত সেইবিলাক অঞ্চলত কৰিব লগা আছে। আৰু ডিফু মেডিকেল কলেজৰ কথা ওলাইছে, ডিফু মেডিকেল কলেজখনক আচলতে আমি ৰেফাৰ মেডিকেল কলেজ বুলি জনসাধাৰণে কয়। মানে ডিফু মেডিকেল কলেজখনক নামটো হৈ গৈছে ডিফু মেডিকেল কলেজ নহয়, ৰেফাৰ মেডিকেল কলেজ। মেডিকেল কলেজ জিলাই কৰিছে, কিন্তু তাত প্ৰফেচাৰ নাই। প্ৰফেচাৰ নথকাৰ কাৰণে 3 দিন ইয়াত কৰে আৰু 3 দিন গুৱাহাটী মেডিকেল কলেজত কৰে। তেখেত প্ৰফেচাৰসকলৰ উপায় নাইকিয়া, 3 দিন ইয়াত থাকে, 3 দিন তাত থাকে, তেওঁলোকে তেনেকৈ ক্লাছ কৰে। তেনেকুৱা ধৰণে ক্লাছ কৰাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰী এই মেডিকেল কলেজবিলাকৰ পৰা ওলাব, তেওঁলোক কিমান সুচিকিৎসক হ'ব সেইটোত আমাৰ সন্দেহ আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ সঞ্জু বৰা ডাঙৰীয়া। মই এইবাৰ KNCৰ সন্মানীয় এগৰাকী বিষয়ববী আছে, বাইদেউৰ কাষলৈ আহিব খুজিছোঁ যে কাৰ্বি মহিলা সমাজে গোটেই কথাখিনি কেনেকৈ গুৰুত্ব দিছে বা কেনেধৰণে তেওঁলোকে অৱলোকন কৰে, আপোনালোকে কি দেখিছে কাৰ্বি আংলঙত, তাৰ পৰাই কওক, তাতে কওক কি দেখিছে। কাৰ্বি আংলঙত মই পোনপ্ৰথমে মই নিজকে চিনাকি দিব বিচাৰিছোঁ। মোৰ নাম মাইকন ৰংফাটপি, কাৰ্বি প্ৰগতিশীল নাৰী সন্থা অৰ্থাৎ KNC প্ৰেচিডেণ্ট। কাৰ্বি আংলঙত যিটো দেখিছোঁ, বিশেষকৈ সকলোৱে এইটোৱে জানিব বিচাৰিছে যে বিগত বছৰত কাৰ্বি আংলঙত কি উন্নতি হৈছে। মই সেইটোকে অথনিৰ পৰা কম উঠিম বুলি ভাবিছোঁ, আপোনালোকে নক'লেও। কিছু উন্নতি হোৱাটো আমি দেখিছোঁ, হোৱা নাই বুলি ক'লেতো মুখে ধৰিব, কাৰণ ডিফু টাউন যথেষ্ট উন্নত হৈছে, ডংকা মোকামত মেইন টাউনত উন্নতি হৈছে, সেইবিলাক উন্নতিটো আমি দেখিছোঁ। কিন্তু মই উন্নতি কি হৈছে মই ইমান বিশ্লেষণ কৰিব নাযাওঁ। মই এগৰাকী মহিলা হিচাপে আজি আমাৰ KNCৰ বয়স 38 বছৰ হ'ল। সেইটো বয়সত মই যিটো দেখিছোঁ, বিশেষকৈ ডেভেলপমেণ্টৰ নামত উপৰোক্তাই তেৰণ KSA যিটো ক'লে, মই তেখেতৰ লগত ছাপোৰ্ট আছোঁ। কাৰণ যিটো উন্নতি হ'ব লগা আছে, কিছুমান ক্ষেত্ৰত উন্নতি হোৱা মই নকওঁ, উমৈহতীয়াভাৱে যিটো উন্নতি হ'ব লাগে মই সেইটোৱে বিচাৰিছোঁ। মই বিগত KNCত বহুত দিনৰ কাম কৰাৰ কাৰণে মই কাৰ্বি আংলঙত বহুত ক্ষেত্ৰত বহুত জেগাত মই গৈছোঁ। বহুত জেগাত আজিও তেনেকৈ আছে। এতিয়া লুম্বাজঙৰ ক্ষেত্ৰতে মই ক'ম, ডিষ্ট্ৰিক্ট জেলৰ পৰা অকণমান ভিতৰত সোমালে তাত লাইট নাই, স্কুল নাই, হস্পিটেল নাই, পানী নাই, তেনেকুৱা। তাৰমানে মই তাত যিটো দেখিছোঁ, 1962 চনত যিটো কি এৰিয়া আছিলে নামটো, লাঙেচো, তাত এখন LP স্কুল আছে। 1962 চনত যিটো এষ্টাব্লিছ হোৱা LP স্কুল, আজিলৈকে সেইখন LP স্কুলেই আছে। তাত ডিফুৰ পৰা বহুত দূৰ।
মই এইটো এক্সাম্পলহে দিছোঁ, কিন্তু বিভিন্ন কাৰ্বি আংলঙত ছেম অৱস্থা আছে। বিশেষকৈ তাত আমাৰ মহিলাসকলে বহুত ভুক্তভোগী। তাত হস্পিটেল, ভাল এটা হস্পিটেল নাই। ইয়াৰ পৰা 20-30 কিলোমিটাৰ গাঁৱত, য'ত নেকি ৰাস্তা নাই, পদূলি নাই, পানী নাই, লাইট নাই, তাত মহিলাসকল অৱস্থা কেনেকৈ হ'ব? আচ্ছা, এই কথাখিনি বাইদেউ, এই কথাখিনি আপোনালোকে বিধায়ককতো নোকোৱাকৈ থকা নাই, বিধায়কক কৈছে আপোনালোকে, আপোনালোকৰ পৰিষদৰ যিসকল তাৰ নিৰ্বাচিত সদস্য থাকে তেওঁলোককতো আপোনালোকে কৈছে, ইয়াৰ CEMকো নিশ্চয় কৈছে বা বাকী সকলকো EM সকলকো আমি কৈছে। বহুতবাৰ মেমৰেণ্ডাম আকাৰত দিয়া হৈছে। তেওঁলোকে কি কয়? মেমৰেণ্ডাম আকাৰত দিয়া হৈছে আৰু কয় আমি পেপাৰে পত্ৰৰে পাই আছোঁ, অমুকা জেগাত ৰাস্তা হৈছে, অমুকা জেগাত স্কুল হৈছে, অমুকা জেগাত এই জল মিছন পানী হৈছে। কিন্তু মই সেইটো ক্ষেত্ৰত মই সকলো এইটোৱে ক'ব বিচাৰিছোঁ যে সকলো উন্নতিটো মই ইমান নকওঁ, কিন্তু বিশেষভাৱে এটা ভিতৰুৱা অঞ্চলত ভাল স্কুল হ'ব লাগে। আপোনালোকৰ যোগেদিয়ে মই মানে মেছেজ দিব বিচাৰিছোঁ, ভাল এটা স্কুল হ'ব লাগে গাঁৱৰ অঞ্চলত, হস্পিটেলিটিটো হ'ব লাগে। তেওঁ বৰপুং তাৰাপুং নিচিনা এৰিয়াত ভাল এটা স্কুল যদি হয়, ভাল এটা হস্পিটেল যদি হয়। মই কোনোবা এগৰাকীৰ কাষলৈ যাব খুজিছোঁ, কাৰণ কথাটো হ'ল মই দুদিনমান আগতে আমাৰ তাত বা বাতৰিও হৈছে, মই বা বাতৰিখিনিৰ ওপৰত গুৰুত্ব দিছোঁ আৰু মই ভাবোঁ যে মোৰ সতীৰ্থসকলে মোক তেওঁলোকে বিপথে পৰিচালিত কৰা নাই। কথাটো হ'ল যে ইয়াত সমাজৰ প্ৰতিটো ক্ষেত্ৰৰ লোকৰ অৱদান এখন সমাজত থাকে, কাৰ্বি আংলঙো তাৰ ব্যতিক্ৰম নহয়। আমি গম পাওঁ যে ইয়াৰ কুঁহিয়াৰ খেতি এটা ইয়াত যথেষ্ট সম্ভাৱনাময়, আৰু এই কুঁহিয়াৰ খেতিৰ মই যিমান দূৰ খবৰ পাওঁ যে প্ৰায় মানে এইটো কুটিৰ ঘৰত তেনেধৰণে ইয়াক আগবঢ়াই নিব পৰা, আৰু যদি প্ৰয়োজন হয় বা যদিহে চৰকাৰ বা পৰিষদখনে জোৰ দিয়ে আৰু অধিক ইয়াক বিকশিত কৰিব পৰা যায়। তাৰ মাজতো আপোনালোকৰ এটা চেষ্টা অব্যাহত আছে। কি কি সমস্যা আপোনালোকে ভোগ কৰি আছে আপোনালোকৰ এলেকাসমূহত? এগৰাকী ভাৰতীয় নাগৰিক হিচাপে এই দেশখনৰে এটা পাহাৰীয়া অঞ্চলত আপোনালোক বসবাস কৰে, পাহাৰীয়া জিলাত বসবাস কৰে, কি কি সমস্যা পাইছে? হয় ৰাজীৱ দা, ধন্যবাদ। মোৰ নাম পংকজ চৌহান হ'ল, মই ৰচনাত্মক দুনিয়া স্বয়ংসং অসমৰ জেনেৰেল ছেক্ৰেটাৰী হয়। কাৰ্বি আংলঙত মই থাকোঁ, গতিকে আপুনি যিখিনি কথা কৈছে সেই বিনিময়ত মই অসম চৰকাৰ বা কাউন্সিলক এটাই কথা ক'ম যে কুঁহিয়াৰ খেতি আমি কৰোঁ বা আমি কিবা ব্যৱসায় কৰোঁ, সেই মাজত আমি প্ৰপাৰলি যি ফাৰ্টিলাইজাৰ ডিষ্ট্ৰিবিউশ্যন হ'ব লাগে, বস্তুটো আমি কেতিয়াও গ্ৰাউণ্ডত নাপাওঁ। মানে ধৰক প্লেন্সত হোজাই ডিষ্ট্ৰিক্টৰ পৰা আমি আধাৰ কাৰ্ড দি আমি কেৰি কৰিব লাগে। সেই ছিষ্টেমটো টোটেল প্ৰপাৰলি এইটো ইমপ্লিমেণ্ট হোৱা নাই, সেইখিনি আমাৰ কাউন্সিলত হ'ব লাগিছিল। আৰু বাকী কুঁহিয়াৰৰ কথা থাকিল, আমাৰ এটা মাত্ৰ চিনি মিল আছিল মাইলু বজাৰত, সেই চিনি মিলটো এতিয়া চিক ইণ্ডাষ্ট্ৰিত পৰি গ'ল। আৰু এতিয়া বৰ্তমান এনেকুৱা অৱস্থা হৈ গ'ল আমাৰ যে প্লেন্সত লংকাত দুখন চেনি মিল আছে। চেনি মিল হোৱাৰ কাৰণে কি হয়, সিহঁতে মনিপলি কৰে বস্তুটো। আৰু গুড় যেতিয়া আমি টিনত ভৰাই যেতিয়া বিক্ৰী কৰি আছিলোঁ, সেই সময়ত কি কয় সিহঁতে যে এইটো লালি গুড় হয়, ইয়াৰ পৰা মানে মদ বনোৱা যায়। আৰু বহুতখিনিত আমি চাইছোঁ, প্ৰখ্যাত হৈছিলে কিবা তাৰমানে সমাচাৰত যে মানুহে এইটো ইয়াৰ পৰা মদ বনাই আৰু খালে এইটো কিবা হয়। আৰু মই চৰকাৰক মানে ৰিকুৱেষ্ট কৰিছোঁ যে আমি অসমত আছোঁ, আমি কাৰ্বি আংলঙত আছোঁ, এতিয়া আমাৰ মাটি, এতিয়া আমাৰ ভেটি, অসমৰ বৃহত্তৰ সমাজ আমাৰ হয়, আমি অসমৰে হয়, আমি কাৰ্বি আংলঙৰে হয়। কিন্তু আজি একটা মই কথা আপোনাক কৈ দিওঁ, আপোনালোকে অৰ্থনীতিলৈ যথেষ্ট অৱদান আগবঢ়াব পাৰে। মই আজি এটা বাৰ্ণিং ইছ্যু কৈ দিওঁ। আজি 93 এটা মণ্ডল কমিশ্যনৰ কাষ্ট চাৰ্টিফিকেট ইছ্যু কৰিছোঁ আমি। আজি ডেটত মানে আমাৰ বন্ধ হৈ আছে। আৰু মই এটা কথা কৈ দিওঁ আপোনাক জনাব, মই সুখী পাইছোঁ আজি এইটো মঞ্চত যে 93 পাছত 2008 লগে আমি পাই আছিলোঁ। নুনীয়া সম্প্ৰদায়ৰ পৰা মই আহোঁ, মই ছাৰনেম বা টাইটেল মই চৌহান মহতো প্ৰসাদ লিখোঁ, কিন্তু 2008ৰ পাছত সেই বস্তুটো আমি কেতিয়াও পোৱা নাই। আৰু এতিয়া আমাৰ অসম চৰকাৰে আমাক TGL এক্সটিৰিয়ত আমি আছিলোঁ, চমু কৰিব।
আমি TGL এক্সটিৰে আছিলোঁ বৰ্তমান আমাক বহুত ছাইডত ৰখা হৈছে কমন লিষ্টত ৰখা হৈছে কিন্তু মই অনুৰোধ কৰিম অসম চৰকাৰক আপোনাৰ মাধ্যমেৰে আমাক সোনকালে এইটো সমস্যাটো আমাক সমাধান কৰক ধন্যবাদ ধন্যবাদ দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ মই মঞ্চলৈ হয় আহি আছোঁ মই কাঠা ডাঙৰীয়া জনইংটি কাঠা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ অনুষ্ঠান আমি সামৰিব লাগিব আৰু এগৰাকী বা দুগৰাকীৰ কথা আমি ল'ম এতিয়া কথাটো হ'ল আমি কৈছোঁ যে কাৰ্বি আংলঙৰ সামগ্ৰিক বিকাশ আৰু প্ৰগতি হ'ব লাগিব ইয়াৰ সামগ্ৰিক উন্নয়ন হ'ব লাগিব যিটো কথা বৰ ভালকৈ প্ৰতিফলিত হোৱা নাই বিভিন্নজনৰ সৈতে কথা পাতি অনুভৱ কৰোঁ বা বাতৰিসমূহৰ শিৰোনাম দেখি বা ইয়াৰ তথ্যসমূহৰ ওপৰত আমি সেইখিনি কথা ক'ব পাৰোঁ খুব চমুকৈ আপোনাৰ পৰা মই জানিব খুজিছোঁ যে আপোনালোকে আৰু কি কাৰ্বি আংলঙত হোৱাটো বিচাৰে আপুনি কি দল কৰিছে বাদ দিয়ক আপুনি কোন দলক প্ৰতিনিধিত্ব কৰিছে বাদ দিয়ক এজন কাৰ্বি আংলঙৰ বাসিন্দা হিচাপে এগৰাকী সন্তান হিচাপে আৰু কি কাৰ্বি আংলঙত হোৱাটো বিচাৰে শিডিউল ট্ৰাইব বা ট্ৰাইবেল বা শিডিউল কাষ্ট OBC সকলে ইমান বিজনেছৰ কাৰণে এণ্টাৰপ্ৰাইজিং কোৱালিটি নাথাকে বিগিনিঙত পিছত লাহে লাহে হয় কিন্তু সেই যেতিয়ালৈকে তেওঁলোকৰ সেই এণ্টাৰপ্ৰাইজিং কোৱালিটি ডেভেলপ নহয় তেতিয়ালৈকে গভৰ্ণমেণ্টৰ সুবিধা যিটো মেইনলি এপইণ্টমেণ্টটো সদায় দিব লাগে এপইণ্টমেণ্টটো কিন্তু এপইণ্টমেণ্টটো সেইটো অলৰেডি কৈছে লেটেষ্ট ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বুলি পেলাই এতিয়া আমাৰ কোনোৱে নাপায় এতিয়া মাষ্টৰ এবাৰ দিছিল 1345 মাষ্টৰ দিছে তাৰ ভিতৰত ট্ৰাইবেল মানুহ মাত্ৰ 62 পাইছে সেইটো অৱস্থা দৰমহা হিচাপে চালে নন ট্ৰাইবেলসকলে 5,05,20,000 পাৰ মান্থ পায় আমাৰ ট্ৰাইবেল মানুহবিলাকে টোটেল পায় 24 লাখ পায় পাৰ মান্থ এনেকুৱা অৱস্থাত কেতিয়াও আমি ডেভেলপ হ'ব নোৱাৰে যিটো ডাইৰেক্ট ৰিক্ৰুটমেণ্টটো আমাৰ 6 শিডিউল এৰিয়াত এইটো কি কয় এইটো অপাৰেটিভ নহয় সেইকাৰণে আমি MLA সকলক এপ্লিকেশ্যন কি কয় ৰিকুৱেষ্ট কৰিলোঁ যে এইটো এমেণ্ডমেণ্ট কৰিব লাগে যে ইট ইজ নট অপাৰেটিভ ইন 6 শিডিউল এৰিয়া বুলি আউট অফ 5 MLAs মাত্ৰ এজনে আমাক ৰিপ্লাই দিছে আৰু এখেতে চিফ মিনিষ্টাৰলৈ লিখিছে কিন্তু চিফ মিনিষ্টাৰ একো কৰা নাই এডুকেশ্যন ডিপাৰ্টমেণ্ট টু স্পীক দ্য ব্ৰিফ ইভেন আমাৰ ইউনিভাৰ্চিটিটো এডুকেশ্যন ডিপাৰ্টমেণ্ট নাই কিয় এইটো বাধা দিছে কিয় এইটো এডুকেশ্যন ডিপাৰ্টমেণ্ট খুলিবলৈ হয় এডুকেশ্যন ডিপাৰ্টমেণ্ট নাই এইটো মষ্ট ইম্পৰ্টেণ্ট বস্তু কিয় নাই এইটো ইণ্টেনশ্যনেলি এইটো গভৰ্ণমেণ্টে কৰিছে PGR এতিয়া আমি কৈলোঁ যে আমি ডেভেলপমেণ্ট তেতিয়াহ'লে কোনে পাইছে ডেভেলপমেণ্ট পাইছে যিবিলাকে PGR VGRটো চব লৈ লৈছে উত্তৰ বৰবিলত যিমান PGR VGR মাটি আছে চব লৈ লৈছে বংগসেনাসকলে আৰু খেৰণি চব বিহাৰীৰ পৰা আনি পেলাই চব এইবিলাক চব PGR VGR 6 শিডিউল মতে আৰু সুপ্ৰিম কোৰ্ট অৰ্ডাৰ মতে এইবিলাক মাটি পাত্তা দিব নোৱাৰে যদি দিয়ে তেতিয়াহ'লে ফৰ ট্ৰাইবেলসকলকহে দিব পাৰে বুলি কৈছে সেইটো নিদিলে আৰু নট অনলি ডেট এটা স্পেচিফিক কেছ সাৰ্থী ফাংচু বুলি এটা কেছ আছে তেওঁৰ মাটি চব বিহাৰী মানুহে লৈ ল'লে তেতিয়া হাইকোৰ্ট কেছ কৰিছে হাইকোৰ্টে অৰ্ডাৰ দিছে যে সাৰ্থী ফাংচুক এই মাটিটো আকৌ ঘূৰাই দিব লাগে 2012তে অৰ্ডাৰ পাছ কৰিছিল এতিয়াও আমাৰ অথৰিটিয়ে তেওঁক হেণ্ড অভাৰ কৰিব পৰা নাই আচ্ছা আৰু আমাৰ ডেভেলপমেণ্ট হৈছে বুলি কয় আমি অন্য নন ট্ৰাইবেলসকলে কাৰ্বি আংলঙত থাকি পেলাই IAS পোৱাটো আমাৰ আপত্তি নাই কিন্তু কথাটো হৈছে নন ট্ৰাইবেলটো ইয়াৰ ডাইৰেক্ট IASও পাছ কৰিব পাৰিছে আমাৰ কাৰ্বি মানুহ একজনো ডাইৰেক্ট IAS পাছ কৰিব পৰা নাই আৰু টিচাৰ্ছ এপইণ্টমেণ্ট কথাটো অলৰেডি ক'লোঁ আৰু কনফ্লিক্ট যিটো ট্ৰাইবেলসকলৰ মাজত সদায় হৈ থাকে 2002 পৰা একচুৱেলি ইট ষ্টাৰ্টেড 1992 পৰা আৰম্ভ কৰিছে আৰু মেইনলি 2002 পৰা আৰু সদায় এইটো আমি ছাছপেক্ট কৰি থাকোঁ এইটো গভৰ্ণমেণ্ট এজেঞ্চি কিবা আছে নেকি তাৰ হাতত 1-1.5 মিনিটত শেষ কৰিব আপোনাৰ পৰিচয়টো দিব আজি সময় কম মই সামৰিব লাগিব অনুষ্ঠান মই মিঠা নকম হয় ক'বলৈ বি নৰে আপুনি কোৱা কি দেখিছে কোৱাটো আমি অলপমান ক'ব মন আছে মানে আমি নিজৰ চকুৰ পৰা দেখিছে এইটো ডেভেলপমেণ্ট নাই বুলি কৈছে
আমাৰ কাৰ্বি আংলঙতে কি ডেভেলপমেণ্ট নাই আমি কাৰ্বি আংলং বাহিৰত গ'লে ডিমাপুৰ গৈছে এইটো জাষ্ট উই ক্ৰছ দ্য বাউণ্ডেৰী আমি নাচি নাচি গৈ থাকিব লাগিব এনেকুৱাত এইটো ডেভেলপমেণ্ট নাই আৰু KSA প্ৰেচিডেণ্ট চাহে কৈছে এইটো পাৰ্মানেণ্ট ডেভেলপমেণ্ট বুলি কৈছে এইটো পাৰ্মানেণ্ট বাই পাৰ্মানেণ্ট ডেভেলপমেণ্ট উই মিন চাম ইণ্টেলেকচুৱেল প্ৰপাৰ্টিজ এইটো বিল আপ কৰিবৰ কাৰণে আমাৰ CM ডাঙৰীয়া ইমান কষ্ট কৰিছে আৰু এতিয়া UPSC কোচিং চেণ্টাৰ দুইটা ডিষ্ট্ৰিক্টে এইটো খুলিছে এইটো কিবা এইটো হ'লে এইটো ইণ্টেলেকচুৱেল প্ৰপাৰ্টি এইটো ডেভেলপ হ'লে আমাৰ পাৰ্মানেণ্ট ডেভেলপটো হৈ যাব এইটো আমি ক'বলৈ মন আছে আৰু মোৰ এইটো গভৰ্ণমেণ্ট চলা মানুহটো এইটো 100% তো ডেভেলপমেণ্টটো হ'ব নোৱাৰিব কিন্তু ভগৱান নহয় এইটো মানুহ আছে এইটো অনলি ইন জাষ্ট ইন এ ফিউ ডেজ all development cannot be happen. আপনি খুশি পাইছে না পা নাই মই খুশি পাইছে একদম খুশি পাইছে বাট ইণ্ডিভিজুৱেলি আমি একো নাপায় হ'লেও এজ এ কমিউনিটি আমি যি পাইছে আমি খুশি পাইছে আৰু তাৰপিছত CM টো ভাল কাম কৰিছে এইটো ক'বলৈ যোৱা we are very lucky to have this kind of leader মই এইটো ক'ব মন আছে আৰু নেক্সট পিছত এইটো জাতি মাজত এইটো সংঘাত এইটো মোৰ নিজৰ চিকুতে দেখিছোঁ এইটো কংগ্ৰেছ দিনত আৰু দুই নম্বৰ হ'ল এইটো কোল ৰাইনো পচিং কোৰ হত্যা কৰা এইটো কংগ্ৰেছ দিনত ইমান ধুম ধাম চলি আছে এইটো বন্ধ কৰিব নোৱাৰে এতিয়া আৰু ক্ৰাইম চেক্টৰতে এইটো একো ক্ৰাইম বি 0 ডিগ্ৰীতে আহি পাইছে বহুত বহুত ধন্যবাদ তেখেতে যথেষ্ট সুখানুভূতি ব্যক্ত কৰিছে যে কি নহওক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি কাৰ্বি আংলঙলৈ আহিছোঁ কাৰ্বি আংলং আমি উল্লেখ কৰিছোঁ যে এতিয়া দুখন জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং কিন্তু পৰিচালিত হয় ইয়াৰ যি স্বায়ত্তশাসিত পৰিষদ তাৰ দ্বাৰা তাৰ লগতে ইয়াত বৰ্তমান 4গৰাকী বিধায়ক আৰু এই 4গৰাকী বিধায়কৰ যিটো সংখ্যাৰ কথা আমি কৈছোঁ এইটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত 5লৈ বৃদ্ধি পাব 2026ত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব কাৰ্বি আংলঙে সামগ্ৰিকভাৱে 5গৰাকী বিধায়ক পাব কোন দলৰ পৰা প্ৰতিনিধিত্ব কৰিব কোনে সুযোগ দিব সেইটো পৰৱৰ্তী সময়ৰ কথা কিন্তু এই 4গৰাকী বৰ্তমানে থকা বিধায়কে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙলৈ কি উন্নয়ন আনিছে বা কেনেধৰণৰ তেওঁলোকে উন্নয়নৰ বা প্ৰগতিৰ ধাৰাটো বোৱাবলৈ সক্ষম হৈছে সেইখিনি কথা আমি পাতিবলৈ আহিছোঁ আৰু তাৰ লগতে ইয়াৰ যিখন পৰিষদ এই পৰিষদখনে কাৰ্বি আংলঙৰ ৰাইজৰ আশা আকাংক্ষাখিনি কিমান দূৰ পূৰণ কৰিবলৈ সক্ষম হৈছে মূল বিষয় সেইটো আৰু সেয়েহে আমি সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানত আহি অংশগ্ৰহণ কৰাৰ বাবে আৰু সময় নিৰ্ধাৰিতভাৱে আপোনালোকে কথাখিনি কৈছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই সদৰে সমষ্টি শীৰ্ষক আমাৰ যি অনুষ্ঠান কাৰ্বি আংলঙত আমি ইমানতে অন্ত পৰা বুলি ঘোষণা